হৰে কৃষ্ণ। তো আজিৰ বিষয়টো আমি ইতিমধ্যে আপোনালোকক ঘোষণা কৰিছিলোঁ যে আজিৰ বিষয় হ'ব কি, যে শ্ৰীমদ ভগৱত গীতাখন পাঠ কৰা বা শ্ৰৱণ কৰাৰ সময়ত আমি যিমান ৰস পাব লাগে কিবা কাৰণত সিমানখিনি ৰস পোৱা নাই নেকি, আৰু যদি ৰস পাইছোঁ তেতিয়াহ'লে ইয়াতকৈ আৰু বেছি ৰস পোৱাৰ অৱকাশ আছে নেকি। এই সম্পৰ্কে আমি আলোচনা কৰিব বিচাৰিছোঁ যে ভাগৱত গীতাখন আমি বাধ্যত পৰি বা চেণ্টিমেণ্টেলি বা গুৰুজনে বা আমাৰ জ্যেষ্ঠজনে বৰিষ্ঠজনে আমাক দিনে এটা এটা শ্লোক পঢ়িব দিছে, সেই বুলি ডিউটি বাউণ্ড হৈ বাধ্যত পৰি আমি পঢ়ি আছোঁ নেকি। কেতিয়াবা আকৌ আমাৰ বহুত সময়ত আপোনালোকে জানে আমাৰ দীক্ষাৰ বাবে বা আমাৰ এনেকৈ ক্লাছ ল'লে আমি কওঁ যে পৰৱৰ্তী ক্লাছত শ্লোকটো সকলোৱে আওৰাব লাগিব, সেই বুলি আমি কেইটামান পৃষ্ঠা কেতিয়াবা পঢ়োঁ। কিন্তু সঁচা অৰ্থত মোৰ যি অভিজ্ঞতা বা বহুত লোকে মোক যি কথা কয়, তেওঁলোকে কয় যে আমি যিমান ৰস পাম বুলি ভাগৱত গীতাখন আৰম্ভ কৰিছিলোঁ, আমাৰ 10 মিনিটমান সময় পঢ়াৰ পাছতে সময়টো নাযায় নোপোৱাই লাগে। যিসকলে অন্তত মুকলিভাৱে ক'ব বিচাৰে তেওঁলোকে কয় এইটো কথা। এতিয়া প্ৰশ্ন হ'ল যে আমি বহু বিষয়ত 10 মিনিট কিয়, আধা ঘণ্টা কিয়, ঘণ্টাৰ পাছত ঘণ্টা সময় দিলেও আমাৰ আমনি নালাগে। যেনেকৈ ধৰক আমাৰ 3 ঘণ্টাৰ চিনেমাখন চাওঁতে আমাৰ আমনি নালাগে, 4 ঘণ্টা IPL মেটচ চাওঁতে আমাৰ আমনি নালাগে। বহুত গৃহিণীয়ে ঘৰত বা অৱসৰপ্ৰাপ্ত বহুত মানুহে ঘৰত টিভিৰ চিৰিয়েলবিলাক এখনৰ পাছত এখনকৈ চাই থাকে। ৰাতিপুৱা যেতিয়া নিউজ পেপাৰ পঢ়ে, বহুত সময়ত তেওঁলোকৰ মুখত থকা চাহৰ পিয়লাবিলাক ঠাণ্ডা হৈ যায়, পাহৰি যায়, মানে তাত ৰস পায়। গতিকে মূল কথা হৈছে যে আমি কিবা এটা কাৰণত যথাৰ্থ ৰস হয়তো পোৱা নাই। গতিকে এই যে ৰস, এই ৰসটো নোপোৱাৰ প্ৰথম কাৰণখিনি আলোচনা কৰোঁ, আৰু তাৰ পিছত আমি পৰ্যায়ক্ৰমে ইয়াৰ সমাধান সূত্ৰ উলিয়াবৰ চেষ্টা কৰিম। প্ৰথম কথা হ'ল, শ্ৰীমদ ভগৱত গীতাখন হৈছে ভক্তিৰ ৰসৰ ভাণ্ডাৰ। ইয়াত অন্য একো ৰস নাই, ইয়াত কেৱল এটা ৰস আছে, এইটো হৈছে ভক্তিৰ ৰস। এতিয়া আমাৰ এই ৰসটোৰ সম্পৰ্কে যদি ধাৰণা নাথাকে, কনচেপশ্যনটো নাথাকে বা জ্ঞান নাথাকে, নলেজ নাথাকে, ভক্তিৰ ৰসনো কি এইটোৰ বিষয়ে যদি আমি অজ্ঞাত, তেতিয়াহ'লে আমি তাত যথাৰ্থ ৰস পোৱাৰ পৰা বঞ্চিত হ'ম। যেনেকৈ আমাৰ ভাষাৰ যদি জ্ঞান নাথাকে, তেনেহ'লে আমাৰ কি হ'ব, সেই ভাষাৰ প্ৰবচনবিলাক বা সেই ভাষাৰ শাস্ত্ৰসমূহ আমি পঢ়িবলৈ অপাৰগ। আমাৰ যেনেকৈ বহুত সময়ত আমাৰ কেতিয়াবা দক্ষিণ ভাৰতৰ চিনেমাবোৰ চাওঁতে আমি তলৰ স্ক্ৰিপ্টবিলাক পঢ়িব লগা হয়, ইংলিছত স্ক্ৰিপ্ট দিয়া থাকে, তাৰমানে দক্ষিণ ভাৰতীয় ভাষাবোৰ আমি বুজি নাপাওঁ। গতিকে এই যে জ্ঞানৰ অভাৱে বা আমাৰ ধাৰণাৰ অভাৱে বহুত সময়ত আমাক কি কৰে, এই ৰস আস্বাদন কৰাৰ পৰা বিৰত ৰাখে। মই যিটো আপোনালোকক এটা সৰু উপমা দিছিলোঁ, এইটো দিয়া ঠিক নহয়, জনজাগতিক উপমা দিয়া উচিতেই নহয়, তথাপি আমাৰ বুজিবৰ কাৰণে দিছোঁ। যেনেকৈ দক্ষিণ ভাৰতীয় চিনেমাখন আমি শুনিছোঁ ইতিমধ্যে খুব জনপ্ৰিয় হৈ উঠিছে, গতিকে আমাৰ চাবৰ মন গৈছে, মই জনজগতৰ কথা কৈছোঁ। এতিয়া সেই চিনেমাখন আমি চাবলৈ যাওঁ, আৰু যদি তলত ছাবস্ক্ৰিপ্ট নাথাকে, তেতিয়াহ'লে আমি যথাৰ্থ ৰস নাপাওঁ। আমাৰ ভাগৱত গীতাখনৰ নাম কি? এজ ইট ইজ। আমি বহুতে এই এজ ইট ইজ শব্দটোৰ অৰ্থই বুজি নাপাওঁ, আৰু সেইকাৰণে কি হয়, বহুতে সেইখন এজ ইট ইজ মানে যথাযথভাৱে থৈয়ে দিয়ে। আনকি আমি যেতিয়া কাৰোবাক গিফ্ট কৰোঁ, এই গিফ্ট ৰেপাৰখন বা কভাৰখনো নুখোলে। তেনেকুৱা অৱস্থাত আমি দেখিছোঁ বহুতে নি এটা আলমিৰাত ধুনীয়াকৈ
বা শ্ব'কেছত ধুনীয়াকৈ সজাই থৈ দিয়ে, সেইখন এজ ইট ইজ থাকি যায়। তাৰমানে কি হৈছে, তেওঁ সেইখনৰ পৰা ৰস আস্বাদন কৰিবৰ কাৰণে তেওঁৰ সিমানখিনি তেওঁৰ অনুপ্ৰেৰণা বা আগ্ৰহ জাগ্ৰত হোৱা নাই। বা বহুতে কি কৰে, কেতিয়াবা গীতাখন ভালকে খুলি তাতে পূজা কৰে, ধূপ দি পেলাই পূজা, ভাল, এইটো কৰিব লাগে। কিন্তু এনেকৈ মানে যথাযথভাৱে গীতাখন থাকি যায় আৰু তাৰ পৰা যথাৰ্থ পৰ্যাপ্ত পৰিমাণৰ ৰস আমি আস্বাদন কৰিবৰ কাৰণে আমি অপাৰগ হওঁ বা আমি সেইখিনি আমাৰ হেৰুৱাওঁ। সেইটো 1 নম্বৰ কাৰণ, যে ভক্তিৰ ৰসৰ সম্পৰ্কে আমাৰ ধাৰণা থাকিব লাগিব বা ভক্তিৰ ৰসৰ জ্ঞানটো আমাৰ থাকিব লাগিব। আমাৰ সমাধান সূত্ৰ পাছত হ'ব। প্ৰথমতে আমি কাৰণসমূহ ব্যাখ্যা কৰি আছো। দ্বিতীয়তে, বহুতে ভক্তিৰ ৰসটো বাহিৰে বাহিৰে এক্সটাৰ্নেলি আস্বাদন কৰিব বিচাৰে বা কৰে। ইয়াৰ এটা সৰু উপমা দিয়ে, প্ৰভুপাদে দিয়া উপমা কৈছো। এইটো হৈছে এটা মৌ বটল আপোনাক দিয়া হ'ল, মধুৰ বটল এটা দিয়া হ'ল আৰু কোৱা হ'ল যে মধুটো খুব সুন্দৰ, খুব মিঠা, গতিকে আপুনি এইটো খাওক, এইটো খালে আপুনি তুষ্ট হ'ব, পুষ্ট হ'ব আৰু সন্তুষ্ট হ'ব। তা আপুনি কি কৰিছে, বটলটো বাহিৰত থৈ দিছে আৰু থৈ তাক বাহিৰৰ পৰা চেলেকি আছে, মানে গ্লাছৰ ভিতৰত মৌ আৰু বাহিৰৰ পৰা আপুনি চেলেকি আছে, তা আপুনিতো আস্বাদন কৰিব পৰা নাই। এইটো হৈছে আমি এক্সটাৰ্নেলি বস্তুটো গ্ৰহণ কৰি আছো। গতিকে সেইটো দ্বিতীয় কাৰণ, যে ভক্তিৰ ৰসটো আমি ওপৰে ওপৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ। তৃতীয় কাৰণটো হৈছে যে ভক্তিৰ যিটো ৰস, ভকতিৰ যিটো ৰস, সেইটো গ্ৰহণ কৰা যিবিলাক আমাৰ গ্ৰন্থি, এই গ্ৰন্থিবিলাক হয়তো অসুস্থ, নতুবা সেইবিলাক দিব্যভাৱে জাগ্ৰত হোৱা নাই। গ্ৰন্থি মানে হৈছে গ্লেন্স, the glance to receive the bhakti, devotion may be either ill or may be not arouses transcendentally. সেইবোৰ হয়তো দিব্যভাৱে জাগ্ৰত হৈ উঠা নাই, নতুবা সেইবোৰ জনজাগতিকভাৱে খুব সক্ৰিয় হৈ থাকে। মই এটা সৰু উপমা দিলে বুজি পাব। চকু আছে আমাৰ, গতিকে আমিতো অন্ধ নহয়, কিন্তু বহুত সময়ত আপুনি যেতিয়া মন্দিৰ যায়, বহুত মানুহ, আপোনালোক নহয়, তেওঁলোক ওলাই অহাৰ পাছত আপুনি এটা প্ৰশ্ন কৰক যে আজি বিগ্ৰহ কেনে দেখিলা? তেওঁলোকে ক'ব সুন্দৰ। ইতিমধ্যে বিগ্ৰহ চাই ওলাই আহিছে, তাৰপিছত সোধক যে আজি বিগ্ৰহে কি কাপোৰ পিন্ধিছিলে? তেওঁ আকৌ দৌৰ মাৰি গৈ চাব লগা হয়। তাৰপিছত ঘূৰি অহাৰ পাছত সোধক যে আচ্ছা ৰংটো কি আছিলে? আকৌ এবাৰ গৈ চাই আহিব লগা হয়। আকৌ সোধক যে আজি এডাল মালা পিন্ধাইছিলো বিগ্ৰহক, এই মালাৰ কি ৰঙৰ মালা আছিল চাইছিলানে? তেওঁ আকৌ এবাৰ যাব লগা হয়। এই যে আমাৰ চকু থাকিও আমি দিব্য ৰসবোৰ আস্বাদন কৰিব পৰা নাই, তাৰমানে চকু থকা আমি অন্ধলা। উই আৰ ব্লাইণ্ড উইথ আইজ। আৰু বহুত সময়ত আমি প্ৰবচনবিলাক যেতিয়া দিয়া হয়, আমাৰ ইস্কনটো সেইটোৰ কাৰণে বিখ্যাত যে আমাৰ দুটা ইস্কনত থাকিবই থাকিব। এটা হৈছে প্ৰবচন আৰু আনটো হৈছে প্ৰসাদ। এই এটা আমাৰ বৰ আমনি লাগে, সেইটো প্ৰবচন, আৰু ইটোত সকলো ব্যস্ত হৈ থাকে। মই দেখিছো হনুমত প্ৰিয়া প্ৰভুৱে সেইকাৰণে লিখিছে যে যিসকলে নগৰ কীৰ্তনত ভাগ ল'ব পাৰিব তেওঁলোকৰ বাবেহে প্ৰসাদ থাকিব। এইটো হৈছে মানে তেওঁলোকৰ ভক্তিভাৱ জাগ্ৰত কৰাৰ এটা আহিলা উপায়। গতিকে আমাৰ চক প্ৰবচনৰ প্ৰতি আমি ইমান ধাবিত নহওঁ। আমাৰ এটা কথা হয় যে ইস্কান সে ঢুকা উস্কান সে নিকাল গিয়া ইস্কন হো গিয়া। মানে আমি যেতিয়া খুব বাধ্য কৰি কাৰোবাক বহাই থওঁ, তেওঁলোকে এইফালে সোমাই এইফালে ওলাই যায়। এইটো হৈছে আমাৰ শ্ৰৱণ। গতিকে আমি যদি কাৰোবাক ভক্তিৰ ৰস দিবলৈ চেষ্টাও কৰোঁ আৰু তেওঁক যদি সোধো আজি ক্লাছত তোমাৰ কোনটো বস্তু ভাল লাগিলে, তেওঁ এটা কি কৰে, এটা স্থূল উত্তৰ এটা দিয়ে। কি বুলি কয়? যে সকলো বস্তুৱেই ভাল লাগিলে। তাৰমানে তাৰ কোনোটো বস্তুৱেই ভাল লগা নাই। এই বস্তুটোৰ সম্পৰ্কত এবাৰ এজন মহাৰাজে এটা আমাক
খুব সুন্দৰ কাহিনী কৈছে যে এটা প্ৰবচন চলিলে আৰু প্ৰবচনটোত বহুত মানুহে আশা কৰা হৈছিলে 5,000 কিন্তু মানুহ আহিছে ধৰক প্ৰায় 1 লাখ মানুহ আহিছে হয় কেতিয়াবা কাৰণ কি আছিলে প্ৰবচনৰ পাছত খুব সুন্দৰ প্ৰসাদৰ ব্যৱস্থা আছিল বহুত মানুহ আহিছে বাহিৰত এজন ভক্তই কিছুমান পুতলা বিক্ৰী কৰি আছে আৰু লিখা আছে যে 3টা পুতলাৰ এটা সেট প্ৰথম পুতলাটোৰ দাম 1,000 টকা দ্বিতীয় পুতলাটোৰ দাম 100 টকা আৰু প্ৰথম দুটা কিনিলে তৃতীয়টো বিনামূল্যে দিয়া হয় কিন্তু তিনিওটাই কিনিব লাগিব তেতিয়া এজন উৎসুকী মানুহে আহি ভক্তজন আহি সুধিলে যে তুমি এই 3টা যে বনাইছা এই 3টাৰ কিবা গঠনৰ কনষ্টিটিউচনেল ইনগ্ৰেডিয়েন্টৰ উপাদানৰ কিবা পাৰ্থক্য আছে নেকি প্ৰথমটো সোণৰ নেকি দ্বিতীয়টো ৰূপৰ নেকি তৃতীয়টো মাটিৰে বনোৱা নেকি মৃন্ময় নেকি তেওঁ কৈছে নহয় তেতিয়াহ'লে তেওঁ কৈছে তিনিওটা একে উপাদানৰে তৈয়াৰী আচ্ছা তাৰপিছত কৈছে যে তেনেহ'লে এই 3টাৰ মূল্য কিয় বেছি এটাৰ 1,000 এটাৰ 100 এটা বিনামূল্যে বোলে কথা হ'ল 3টাৰ মূল্যৰ পাৰ্থক্য আছে আৰু সেইটো যদি মই তোমাক ক'বলৈ যাওঁ তেতিয়াহ'লে মোক তুমি আকৌ 1,000 টকা দিব লাগিব আৰু তেনেহ'লে মই যদি কিনি লওঁ কিনিলে তোমাক ব্যাখ্যাটো এনেই দিয়া হ'ব সেইটোও বিনামূল্যে তেওঁ খুব আগ্ৰহী হ'ল ক'লে যে ঠিক আছে যে এওঁনো কি ইমান ৰহস্য ইয়াত ৰাখিছে 3টা একে বস্তু এটাৰ দাম 1,000 এটাৰ দাম 100 আৰু এটা বিনামূল্যে তেওঁ ক'লে হ'ব মই কিনিলোঁ 1,100 টকা দিলে এতিয়া আপুনি মোক ব্যাখ্যাটো দিয়ক তেওঁ ক'লে এডাল তাঁৰ দিলে ৱায়াৰডাল দিলে আৰু ক'লে মই এতিয়া আপোনাক ব্যাখ্যাটো দিছোঁ এখন স্ক্ৰীন আছিল সেইখন পেলাই দিলে যাতে বেলেগ মানুহে নেদেখে ক'লে আজি প্ৰবচন হ'ল আপুনি শুনিলে বোলে শুনিলোঁ তে এই 3জন হৈছে আপোনালোকৰ শুনা মানুহবিলাকৰ ভিতৰত 3 প্ৰকাৰৰ মানুহ এইজন বিনামূলীয়া মানুহ তাৰ একেবাৰে মূল্য নাই তে আপুনি কাম কৰক এই শলাডাল এই পুতলাটোৰ এটা কাণত ভৰাই দিয়ক তেওঁ লাহেকৈ এটা কাণত শলাডাল ভৰাই দিলে আৰু দেখিছে সিটো কাণেদি শলাডাল ওলাই গুচি গ'ল তে ক'লে এওঁ মূল্যহীন এজন শ্ৰোতা শুনিছে আৰু লগে লগে চব ওলাই গৈছে তে এনেকুৱা শ্ৰোতাৰ কোনো মূল্য নাই আৰু দ্বিতীয়জনক আকৌ ক'লে যে আপুনি দ্বিতীয়জন 100 টকীয়াজন চাওক আপুনি তেওঁৰ কাণত ভৰাই দিয়ক তেওঁৰ কাণত এনেকৈ ভৰাই দিলে শলাডাল মুখেদি ওলাই আহিলে ক'লে এইজন শ্ৰোতা শুনিছে আৰু লগে লগে কোৱা আৰম্ভ কৰিছে মানে তেওঁৰ হৃদয়ংগম উপলব্ধি নোহোৱাকৈ যি শুনিছে তাকেই ক'ব ধৰিছে ভাটৌৰ দৰে বা শুনিছে কম কৈছে বেছি তে এওঁৰো মূল্য আছে কিন্তু কম কিমান 100 টকা তে 1,000 টকীয়াজনৰ কি হ'ব তে সেইজনৰ কাণত তেওঁ ভৰাই দিলে আৰু এই শলাডাল ভিতৰত সোমাই গ'ল আৰু ওলাই নাহিল তে ক'লে তেওঁ মূল্যৱান শ্ৰোতা তেওঁ শুনিছে আৰু হৃদয়ত উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে গতিকে শ্ৰোতা সম্পৰ্কে বা শুনা সম্পৰ্কে আমাৰ ধাৰণা এনেকুৱা যে আমি মানে বহুতখিনি গীতা শুনিলোঁ গীতাৰ শ্লোক আমি শুনিলোঁ শ্লোকৰ ব্যাখ্যা শুনিলোঁ কিন্তু আমি কাণ থকা কলা উই আৰ ডিফ উইথ ইয়াৰ্ছ সেইটোও ভাল নহয় আমাৰ গ্ৰন্থিৰ অসুবিধা আছে আকৌ বহু সময়ত আমাৰ বহুত জ্ঞান থাকে আপুনি বহুতক ক'ব যে আপুনি এখন গীতা এখন প্ৰভু ল'ব নেকি তেওঁ ক'ব এইখনত কি আছে বোলে এইখন যথাযথ গীতা এইখন পঢ়িলে আপোনাৰ যথাৰ্থ জ্ঞান উপলব্ধি কৰিব বোলে নাই এইখন মই বহুবাৰ পঢ়িছোঁ মোৰ এইখনৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান আছে হয়তো তেওঁ নিৰ্দিষ্ট বিষয়ত তেওঁৰ যথেষ্ট জনজাগতিক জ্ঞান আছে কিন্তু সেই জ্ঞান থকাৰ পাছতো তেওঁ যদি এটা সৰু প্ৰশ্ন কৰে ভক্তি সম্পৰ্কে এটা প্ৰশ্ন কৰক তেওঁ হয়তো আপোনাক 10টা শ্লোক আওৰাই দিব কিন্তু আপোনাক ভক্তি সম্পৰ্কে এটা শুদ্ধ বাক্য ক'বলৈ তেওঁ হয়তো অপাৰগ হ'ব ইয়াৰ অৰ্থ হ'ল এই যে আমাৰ যিবিলাক গ্ৰন্থিৰ দ্বাৰা শ্ৰীমদ ভগৱত গীতাখন আমি আস্বাদন কৰিম
আমি যেতিয়া ক্লাছত যাওঁ চকুৰে চাওঁ কাণেৰে শুনো বা আমাৰ মস্তিষ্ক অৰ্থাৎ আমাৰ জ্ঞান শক্তিৰে আমি বুজিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি এইবোৰ যথাৰ্থভাৱে সুস্থ কৰি ৰাখিছোনে? তেতিয়াহ'লে আমাৰ চকু থকা আমি অন্ধবিলাকক কোনে চক্ষু দান দিব? সেইজন হৈছে গুৰুদেৱ। যে আমাৰ দিব্য চক্ষু, ট্ৰান্সেণ্ডেণ্টেল আই, স্পিৰিচুৱেল আই, ডিভোচনেল আই আমাক কোনে দান দিব পাৰে? গুৰুজনে দিব পাৰে। সেইকাৰণে আপোনালোকে গুৰুৰ যেতিয়া পূজা কৰে কি গায়? চক্ষু দান দিল যেই জন্মে জন্মে প্ৰভু সেই, যি চক্ষু দান দিব পাৰে। আৰু সেইকাৰণে আমি অলপ আগতে আমাৰ অভিজিত দেউৰীয়ে গাইছিলে, কি গাইছিলে? চকুৰ সম্পৰ্কে গাইছিলে, ওম অজ্ঞানত তিমিৰন্ধস্য জ্ঞান অঞ্জনা চলাকয়া। জ্ঞানৰ অঞ্জনা, অঞ্জনা মানে হৈছে কাজল, চলাকয়া মানে এডাল শলা, সেইডাল দি কাজল সানি সানি গুৰুৱে কি কৰে? চকুবিলাক চফা কৰে। গতিকে আমাৰ চকু তাৰমানে আছে, কিন্তু চফা হোৱা নাই। উই হেভ আইজ উইথ কেটৰেক্ট। গতিকে আমি কি নেদেখোঁ? যথাযথভাৱে বস্তুটো আমি ৰসটো আস্বাদন কৰিব নোৱাৰোঁ। বা আমাৰ মানে হৃদয়ত দিব্য জ্ঞানটো আমি প্ৰকাশ থকা নাই। চক্ষু আমাক দান দিব লাগিব গুৰুৱে। কাণ আমাৰ চফা হোৱা নাই, গতিকে আমি কি কৰিব লাগিব? শ্ৰুতি মধুৰ হৰিৰ কথা শুনি শুনি, হৰিৰ কীৰ্তন শুনি শুনি আমাৰ কৰ্ণবিলাক আমি কি কৰিব লাগিব? চাফ কৰিব লাগিব। যিমানেই আমি হৰি কথা শুনো, হৰি কাণেদি সোমাই আমাৰ কাণ আৰু হৃদয়ৰ মাজৰ যিটো পথ, মাৰ্গটো, এইটো সুচল কৰি তোলে। সেইবাবে মাধৱ পুৰুষে কি গাইছিলে? হে কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়। হৰিয়ে কাণেদি সোমাই, হৃদয়ত সোমাই দুৰ্বাসনা মানে যিমানবিলাক কুলহ থাকে এইবোৰ মচি দিয়ে। এই সম্পৰ্কে শ্ৰীমদ ভাগৱতমৰ 11 কেণ্টো 6 চেপ্টাৰ 44 ভাৰ্চত কোৱা হৈছে, তব বিক্ৰীডম কৃষ্ণ নৃণাম পৰম মংগলম কৰ্ণ পিশুষম। মানে কৈছে যে তোমাৰ বিক্ৰীডম লীলাবিলাক, কৃষ্ণ তোমাৰ লীলাবিলাক, নৃণাম মানে আমাৰ জনগণৰ কাৰণে পৰম মংগলম। কাৰণ কি হয়? সেইবিলাক কৰ্ণ পিশুষম, কৰ্ণত অতি মধুৰ হৈ পেলাই সোমায়। গতিকে আমি হৰিনাম শুনিব লাগিব। তেতিয়া আমাৰ কি হ'ব? মগজৰে দিব্য জ্ঞান উপলব্ধি কৰিব নোৱাৰি, মগজৰে দিব্য জ্ঞান গ্ৰহণ কৰিব পাৰি। ইউ কেন একুয়াৰ এনি এমাউণ্ট অফ নলেজ with the help of your brain, কিন্তু you cannot simply realize the transcendental knowledge, the transcendental understanding, the transcendental conception with the help of your hard head. You have to accept, you have to receive it with your soft heart. গতিকে আমি যে ৰস আস্বাদন কৰিম, জ্ঞানটো যেতিয়া আস্বাদন কৰিম, এইটো মগজৰ দ্বাৰা নহয়, মগজৰ দ্বাৰা আহৰণ কৰিব পাৰিব। ইউ কেন একুয়াৰ, কিন্তু আপুনি কি কৰিব নোৱাৰিব? উপলব্ধি কৰিব নোৱাৰিব। আৰু এই হৃদয়ত দিব্য জ্ঞানটো কোনে প্ৰকাশ কৰিব? আকৌ গুৰুৱে। দিব্য জ্ঞান হৃদে প্ৰকাশিত, যে দিব্য জ্ঞানটো হৃদয়ত প্ৰকাশ কৰিব পাৰিব গুৰুৱে। গতিকে আমি দেখিলোঁ যে আমাৰ দেখাত আমাৰ বহুত অংগ আছে, চকু আছে। উই আৰ ব্লাইণ্ড উইথ আইজ, উই আৰ ডিফ উইথ ইয়াৰ্ছ, এণ্ড উই আৰ ফুল উইথ দ্য ব্ৰেইন। এতিয়া আমি কি কৰিব লাগিব? তাৰমানে আমি ৰোগী, আৰু এই ৰোগটোৰ নাম শাস্ত্ৰত কোৱা হৈছে ভৱৰোগ। কি কোৱা হৈছে? ভৱৰোগ। মানে এইটো এটা ব্যাধি, আৰু নামটো হ'ল ভৱৰোগ। আৰু এই ভৱৰোগ মানে কি? যে আমাৰ যিটো ৰোগৰ কাৰণে এই গ্ৰন্থিবোৰ আমাৰ দিব্য নোহোৱাৰ কাৰণে আমি বাৰে বাৰে কুণ্ঠাত পৰোঁ। কুণ্ঠা মানে কি? শাস্ত্ৰত 4টা কুণ্ঠাৰ কথা কোৱা হৈছে।
এটা হৈছে জন্ম, এটা হৈছে জৰা, এটা হৈছে ব্যাধি, আৰু শেষৰটো হৈছে মৃত্যু। আৰু এই কুণ্ঠাকেইটা য'ত নাথাকে সেইখনেই হৈছে বৈকুণ্ঠ। যাই হওক, এই ভৱৰোগ মানে হৈছে আমাৰ ডিজিজ অফ ৰিপিটেড বাৰ্থ, অল্ড এজ, ডিজিজ এণ্ড ডেথ। আৰু সেইটো য'ত থাকে, এই ভৱৰোগটো য'ত থাকে, জড়ৰোগটো য'ত থাকে, সেইখন লোকৰ নাম জড়ৰোগ। আৰু য'ত মৃত্যু অৱশ্যই হ'ব তাৰ নাম হ'ল মৃত্যুৰোগ। এতিয়া শ্ৰীমদ ভাগৱতমত অতি সুন্দৰভাৱে কোৱা হৈছে যে এই ভৱৰোগটোৰ এটা ঔষধ আছে। এই ঔষধটোৰ নাম হ'ল ভৱ ঔষধি। ভৱ ঔষধি। আকৌ আপোনালোকে শ্ৰীমদ ভাগৱতমৰ 10ম স্কন্ধৰ 1ম অধ্যায়ৰ 4ৰ্থ শ্লোকৰ লৈ মন কৰক। I repeat, শ্ৰীমদ ভাগৱতম 10th canto, 1st chapter and 4th verse. তাত কোৱা হৈছে ভৱ ঔষধাত শ্ৰোত মনঃ অভিৰামাত কহ উত্তম শ্লোকঃ গুণানুবাদ। অৰ্থাৎ অৰ্থটো হৈছে ভৱ ঔষধাত, ভৱ ঔষধি, the right medicine for the material disease. শ্ৰোতা, শ্ৰোতা মানে process of oral reception, শ্ৰোতা মানে শুনা, ঔষধিটো হৈছে শুনিব লাগিব, কিহেদি? মনঃ, মন দি। অভিৰামাত মানে, অভিৰামাত মানে এই যিটো ফ্ৰম দ্য প্লেজিং ভাইব্ৰেশ্যন, যে হৰিনাম যিটো নাদ, দিব্য নাদ, সেইটো অতি মধুৰ, সেইটো আপুনি শুনিব লাগিব। কহ, যিজনে, হু। উত্তম শ্লোক, উত্তম শ্লোক মানে কি? যিবিলাক শ্লোকত ভগৱানৰ গুণানুকীৰ্তন থাকে সেইটাকে উত্তম শ্লোক বুলি কোৱা হৈছে। The glorification of the Supreme Personality of Godhead, the verses in which there is glorification of the Supreme Personality of Godhead. শ্ৰীহৰিৰ য'ত গুণানুকীৰ্তন আছে বা শ্ৰীহৰিৰ মুখনিসৃত অমৃত বাণী য'ত আছে সেই হৈছে উত্তম শ্লোক। আৰু সেইবোৰ কি কৰিব লাগিব? গুণানুবাদ। আৰু সেই গুণবিলাক মানে এক্টিভিটিছবিলাক ভগৱানৰ কি আমি ভালকৈ পঢ়িব লাগিব। গতিকে ভৱৰোগৰ ঔষধিটোতো হৈছে, যিটো কাৰণে নেকি আমি মানে গীতাত যথাৰ্থ ৰস পোৱা নাই। আমি কি কৰিব লাগিব? We should hear the glorification of Sri Hari, and that is the right medicine for the conditioned soul suffering from ভৱৰোগ। যে ভৱৰোগত আক্ৰান্ত লোকসকলৰ বাবে এইটো হৈছে মহৌষধি। আৰু এতিয়া প্ৰশ্ন এটা আহিব যে এই মহৌষধিটো কাৰ হাতত পোৱা যায়, বা কাৰ হাতত এই মহৌষধি আছে? যিজনৰ হাতত এই মহৌষধি আছে, যি আমাক এই ভৱৰোগবিলাকৰ পৰা আমাক বচাব, সেইজনে হৈছে সাধু বৈদ্য। তেওঁ কোৱা হৈছে হি ইজ এ ডক্টৰ। কি ডক্টৰ? সাধু ডক্টৰ। হি ইজ এ চেইণ্ট ডক্টৰ, ইজ এ ডক্টৰ চেইণ্ট। গতিকে এইটো আমাৰ চৈতন্য চৰিত্ৰামৃতৰ মধ্যলীলাৰ 22 নম্বৰ অধ্যায়ৰ 142 নম্বৰ শ্লোকীৰ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আছে। সকলোৱে মন দি শুনিব। এই ৰোগবিলাকৰ দ্বাৰা যেতিয়া আক্ৰান্ত হওঁ আমাৰ কিছুমান লক্ষণে দেখা দিয়ে। কাৰণ ডাক্তৰৰ ওচৰত গ'লে ডাক্তৰজনে আপোনাৰ চিমটমছ সোধে যে আপোনাৰ জ্বৰ হৈছিলে, কেতিয়াৰ পৰা হৈছিলে, আপোনাৰ পেটৰ অসুখ হৈছে, কোনফালে বিষায়, সোঁফালে নে বাওঁফালে। তেওঁ লক্ষণবিলাক খুব দৰকাৰ, নহবা তেওঁ বৈদ্যজনে যথাৰ্থ আপোনাক ঔষধ দিব নোৱাৰিব। গতিকে এই লক্ষণবিলাক হৈছে যেতিয়া ভৱৰোগৰ দ্বাৰা আমি আক্ৰান্ত হওঁ, মেটেৰিয়েল ডিজিজৰ দ্বাৰা আমি আক্ৰান্ত হওঁ, when we are materially diseased, তেতিয়া আমাৰ কাম, ক্ৰোধ, লোভ এইবিলাকৰ আমি দাহ হৈ যাওঁ। সেইকাৰণে চৈতন্য চৰিত্ৰামৃতত লিখা হৈছে কাম ক্ৰোধ দাস হুঁয়া তাৰ লাঠি খায়।
যেনেকৈ আমাৰ জ্বৰ উঠিলে মূৰৰ বিষ হয়, আমি কষ্ট পাওঁ নহয়, আমাক লঠিয়াই। কোনে লঠিয়াই? এই অসুখটোৱে আমাক লঠিয়াই। সেইদৰে কাম, ক্ৰোধ, লোভ এইবিলাকৰ দাস হৈ তাৰ লাঠি খাই ব্ৰহ্মাণ্ড ভ্ৰমিতে ভ্ৰমিতে যদি সাধু বৈদ্য পায়, আপোনাৰ বেমাৰ হ'ল, আপুনি এক জেগাত গ'ল ভাল নহ'ল, আগ জেগাতে গ'ল ভাল নহ'ল, আন জেগাত গ'ল ভাল নহ'ল, এনেকৈ ঘূৰি 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 গোটেই অসমখন চালাট কৰি চেন্নাই এপলত গুচি যায় ন। তাৰ মানে কি যে অসমৰ ডাক্তৰবোৰ যথাযথ নহয় আপোনাৰ কাৰণে। আমাৰো সেই ভৱৰোগত আক্ৰান্ত হৈ য'তে ত'তে ঘূৰি ফুৰিলে নহ'ব। যিজন পৰম্পৰাৰ ধাৰত আছে, যাৰ হাতত প্ৰকৃত মানে ঔষধটো আছে, তেওঁৰ ওচৰত যাব লাগিব। গতিকে এই ব্ৰহ্মাণ্ড ঘূৰিব লাগিব। তাৰমানে খুব আমি ভাগ্যৱান হ'লেহে পোনপটীয়াকৈ এজন মানে পৰম্পৰাত থকা গুৰু এজনক আমি লগ পাওঁ। সেইকাৰণে কৈছে, কামক্ৰোধ দাস হুঞা তাৰ লাঠি খাই, ব্ৰহ্মাণ্ড ভ্ৰমিতে যদি সাধু বৈদ্য পায়। সাধু বৈদ্য পালে কি হ'ব? তাহাৰ উপদেশ মন্ত্ৰে পিশাচি পলাই, কৃষ্ণ ভক্তি পাই তবে কৃষ্ণ নিকটে যায়। যে তেওঁৰ যদি উপদেশ গৈতো এনে আপুনি গৈ পেলাই এপলো হস্পিটেল পালে, হস্পিটেলত চাই পেলাই গুচি আহিলে নহ'ব নহয়, ভিতৰত গৈ প্ৰেছক্ৰিপশ্যন ল'ব লাগিব। গতিকে আপোনাৰ ৰোগ ভাল হ'বৰ কাৰণে আপুনি ডাক্তৰজনক লগ পাব লাগিব, আৰু ডাক্তৰজনৰ উপদেশ আপুনি শুনিব লাগিব। তৎবিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱায়া উপদেশান্তিতে জ্ঞানম জ্ঞানীন তত্ত্বদৰ্শিন। জ্ঞানীয়ে তত্ত্ব দৰ্শন কৰিব পাৰিব যদিহে আপোনাৰ প্ৰণিপাত ভাৱ থাকে। আপুনি যদি পৰিপ্ৰশ্নেন যথাৰ্থ প্ৰশ্ন কৰে, আপোনাৰ সেৱা ভাৱ থাকে, গতিকে আপুনি ডাক্তৰৰ ওচৰত গৈ ডাক্তৰ মই আহিছোঁ প্ৰেছক্ৰিপশ্যন লিখা নহ'ব নহয়। আপুনি বিনতি কৰি ক'ব লাগিব যে মোৰ এইখিনি প্ৰব্লেম আছে, গতিকে দয়া কৰি আপুনি মোক এটা কিবা উপদেশ দিয়ক। তেতিয়া তেওঁ উপদেশ লিখিব। এইদৰে আমি ভৱৰোগত যেতিয়া আক্ৰান্ত হওঁ, তেতিয়া সাধু বৈদ্য বিচাৰিব লাগে। গীতাত যদি আমি ৰস পোৱা নাই, তেতিয়াহ'লে আমি যেন শিক্ষাগুৰু বিচাৰিব লাগিব, যিজন আমাৰ পৰম্পৰা ধাৰত আছে। পৰম্পৰা ধাৰ মানে কি? সকলোৱে আপোনালোকৰ গীতা আছে, গীতাৰ পাতনিত শেষৰ ফাললৈ এই পৰম্পৰা ধাৰটো দিয়া হৈছে। কৃষ্ণই গোটেইখিনি জ্ঞান কাক ক'লে? ব্ৰহ্মাক, ব্ৰহ্মাই নাৰদক। এনেকৈ গৈ 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 শেষত দেখিব আমাৰ গীতাখনত, যথাযথ গীতাত যথাযথভাৱে কেনেকৈ আমাৰ গোটেই জ্ঞানৰ সোঁতটো আহি আমাৰ অভয় চৰণাৰবিন্দ কৃষ্ণ কৃপামূৰ্তি জগতগুৰু শ্ৰীল প্ৰভুপাদে পাইছে লিখা আছে। আৰু প্ৰভুপাদৰ পাছত আমাক প্ৰভুপাদে যিসকলক এই যথাৰ্থ জ্ঞানটো পৰম্পৰা ধাৰত দি থৈ গৈছে, আমি তেওঁলোকৰ পৰা ল'ব লাগিব। গতিকে আমি যথাৰ্থভাৱে যাৰ পৰা জ্ঞান ল'ম, তেওঁ পৰম্পৰা ধাৰত থাকিব লাগিব। কাৰণ সাধু বৈদ্যক ঔষধ দিছিলে কোনে? হৰিয়ে। এই ধাৰাটো যদি শেষ কৰি কৰি গৈ থাকে, দেখিব একদম শেষত হৰি আছে। হৰি কোন? যেই গোৰা, সেই কৃষ্ণ, সেই জগন্নাথ। তেওঁক আপুনি জগন্নাথ বুলি ক'ব পাৰে, তেওঁক আমি মহাপ্ৰভু বুলি ভাবিব পাৰে, অভিন্ন। তেওঁক আপুনি কৃষ্ণ বুলি ভাবিব পাৰে। আৰু এই মহাপ্ৰভুৱে ঔষধ লৈ আহিছিল কলি যুগত। আমি সকলোৱে গাওঁ নহয়, এনেচি ঔষধি মায়া নাহিবাৰ লাগি, হৰি নাম মহামন্ত্ৰ লওঁ তুমি মাগি। এনেচি লৈ আহিছে, নিয়াচি কোনে? মহাপ্ৰভুৱে। কি আনিছে? ঔষধ। কিহৰ কাৰণে? আমাৰ ভৱৰোগবিলাক নাশ কৰিবৰ কাৰণে, নাচিবাৰো লাগে, এইবোৰ নাশ কৰি দিবৰ বাবে। আৰু আমাৰ কাম হৈছে হৰি নাম মহামন্ত্ৰ লওঁ তুমি মাগি। মাগিব লাগিব, ভিক্ষা খুজিব লাগিব, মোক হৰিনাম দিয়া। শ্ৰদ্ধাৰে হৰিনাম খুজিব লাগিব, আৰু তেতিয়া কি হ'ব? যে আপোনাক তেওঁ ঔষধটো দিব। গতিকে ভৱৌষধি আক্ৰান্তত হ'লে আমাৰ আৰু এটা অৱস্থা হয়, যিসকল ভৱৰোগত আক্ৰান্ত তেওঁলোক অচেতন। অচেতন মানে ইংৰাজীত কয় আনকনচিয়াছ, চেন্সলেছ, মূৰ্ছিত। এতিয়া কথা হ'ল, আপোনাৰ মনত এটা প্ৰশ্ন হ'ব, মইতো অচেতন নহয়,
মোক কোনোবাই খোজ মাৰি দিলে মই চেতনা জাগি উঠে মোক। কোনোবাই মোক বেয়াকৈ ক'লে মই তাক প্ৰত্যুত্তৰ দিবৰ কাৰণে মোৰ চেতনা আছে। মই কিবা বেয়া বস্তু দেখিলে মই চকু মুদি দিওঁ, মোৰ চেতনা আছে। মোৰ যদি দুৰ্গন্ধ হয় মই সেই জেগাটোৰ পৰা আঁতৰি যাব পৰা মোৰ নাকত চেতনা আছে। নহয়, এইবোৰ জড় চেতনা। এই চেতনা থকাৰ পাছতো আপুনি যদি দিব্য বস্তুৰ প্ৰতি আকৃষ্ট হোৱা নাই, ভাগৱত কথাত যদি আপুনি দৌৰি যাবৰ মন যোৱা নাই, বা ভক্ত দেখিলে যদি আপোনাৰ অনুকম্পা জাগি উঠা নাই, তেতিয়াহ'লে আমি দুৰ্ভাগ্যক্ৰমে অচেতন। আৰু এই অচেতন হওঁ আমি এই ভৱৰোগত আক্ৰান্ত হৈ, মায়াত পৰি। আৰু মায়া এখন ধুনীয়া সজ্জা বনাই থৈছে, এ কুচন বেড, য'ত শুই দিলে আমাৰ কি হৈ যায়? অচেতন হৈ যাওঁ। আৰু আপুনি মইতো দূৰৰে কথা, আমিতো জীৱাত্মা, একদম সূক্ষ্ম জীৱ, বদ্ধ জীৱ, আনকি পতিত জীৱ, আনকি যিসকল অতি উচ্চ জীৱ, ব্ৰহ্মাকে আদি কৰি যিমানবিলাক জীৱ আছে, এইবিলাকো কেতিয়াবা অচেতন হৈ যায়। সেইকাৰণে মাধৱ পুৰুষে গাইছিলে, হে ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, হে মায়া সজ্জা মাজে আছয়, হে ঘুমতি যাই। মায়াই আপোনাক মৰম কৰি কৰি শুৱাই দিছে। আৰু ব্ৰহ্মাকে আদি কৰি আমি চব শুই থাকো। কেতিয়াবা ব্ৰহ্মা কেতিয়াবা শুৱে আৰু আমি অনবৰত শুই থাকো। এতিয়া আমাৰ ব্ৰহ্মাৰ মাজত পাৰ্থক্য। আৰু ভগৱানক কোৱা হৈছে, হে তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন দিওঁ ক নাথ জগাই। কৈছে তুমি চৈতন্য, তুমি সনাতন, তুমি অনবৰত আছা, আৰু তুমি চেতন। গতিকে তুমি চৈতন্য মানে চেতন, আৰু তুমি দয়া কৰি আমি অচেতন দিওঁ ক নাথ, হে নাথ আমি অনাথ, তুমি আমাক জগাই দিয়া। তে এই ভাৱটো আমাৰ জাগ্ৰত হ'ব লাগিব। তেতিয়া আমি কি হ'ব? এই মায়াৰ ৰোগৰ পৰা হয়তো বাচিব পাৰিম। গতিকে আমি দেখিলো যে আমাৰ যথাৰ্থ ৰস নপোৱাৰ মূল কাৰণটো হ'ল মায়াৰ আক্ৰান্ত আমি জীৱ, মায়াবদ্ধ জীৱ, বা আমি বিভিন্নবিলাক জড়জাগতিক বস্তুৰ দ্বাৰা আকৰ্ষিত। গতিকে আমাৰ সেই আকৰ্ষণবোৰ লাহে লাহে কমাব লাগিব। গতিকে ইতিমধ্যে আমি তিনিটা আমাৰ কাৰণ ক'লো। এক নম্বৰ কাৰণটো ক'লো যে ভক্তিৰ জ্ঞান বা আমাৰ ধাৰণা নাই। দ্বিতীয়তে ক'লো যে আমি ভক্তিৰ ৰসটো এক্সটাৰ্নেলি মানে বাহিৰে উপৰুৱাকৈ আস্বাদন কৰিব চেষ্টা কৰিছোঁ। আৰু তৃতীয়টো ক'লো যে আমাৰ যি গ্ৰন্থিৰ দ্বাৰা আমি ৰস আস্বাদন কৰিব পাৰিম, এই গ্ৰন্থিবিলাকৰ আমাৰ অসুবিধা আছে। আৰু চতুৰ্থ কথাটো কিয় ৰস নেপাওঁ? যে অসুস্থ গ্ৰন্থি লৈ যেতিয়া আমি ভক্তি ৰস আস্বাদন কৰিবলৈ যাওঁ, আমাৰ জড়জাগতিক গ্ৰন্থিবিলাক লৈ যেতিয়া আমি দিব্য গীতাখন আস্বাদন কৰিবলৈ যাওঁ, তেতিয়া আমাৰ ভ্ৰান্তি হয়, আমি বিভ্ৰান্ত হওঁ, আমি ভ্ৰমিত হওঁ, আৰু আমি কি কৰোঁ? ভুল বস্তুটোকেই শুদ্ধ বুলি ভাবোঁ। এইটো আৰু ডেঞ্জাৰাছ। মানে we received but in the wrong way. বহুত জানো বুলি কৈ দিওঁ, বহুত ক্লাছ শুনিছোঁ নহয়। হনুমত প্ৰিয়া প্ৰভুৰ ক্লাছ শুনিলোঁ, পুষ্পগোপালৰ ক্লাছ শুনিলে, কাৰ শুনা নাই? ইমানখিনি ক্লাছ শুনাৰ পাছত আপোনালোক কি কয়? নাই চব বুজি পাই গৈছোঁ, ভগৱান নিৰাকাৰ, ভগৱান আকাৰ ৰূপত সীমাবদ্ধ কৰিব নোৱাৰি, সেইকাৰণে মূৰ্তি পূজা কৰা ভুল, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ আমি কি কৰোঁ? বিভ্ৰান্ত ধাৰণাবিলাক ল'বলৈ আৰম্ভ কৰোঁ। এইটো আৰু ডেঞ্জাৰাছ। গতিকে কোৱা হৈছে, sometime we received but in the wrong way.
with our disease, materially disease glands, গ্ৰন্থিবিলাকৰ পৰা। সেয়ে আমাৰ গীতাখন নপঢ়াৰ কাৰণ, পঢ়িবৰ মন নোযোৱাৰ কাৰণ বা পঢ়ি ৰস নোপোৱাৰ কাৰণ, আমি ভগৱত গীতা পঢ়ি শ্ৰীহৰিৰ লগত নিজকে সংযোগ কৰাত ব্যৰ্থ হৈছোঁ। আৰু শ্ৰীহৰিৰ লগত নিজকে যে আমি সংযোগ কৰিব গৈছোঁ, তাত আমি ব্যৰ্থ হৈছোঁ। বা ভগৱত গীতাৰ শিক্ষা, তাৰ তত্ত্ব, টিচিং অফ ভগৱত গীতা বুলি কোৱা হয়, তাৰ লগত মই নিজক সংযোগ কৰিব পৰা নাই। গীতাৰ যিটো মূল ৰস, ভক্তি ৰস, সৰ্বোচ্চ ৰস, য'ত ৰুচি আছে, যি জড়ত দুখ বিমোচন কৰিব পাৰে, বা যি ভকতৰ ভয়ত, ভকতৰ হৃদয়ত থকা জড় ভয়বিলাক দূৰ কৰি দিব পাৰে, যি মুক্তিটো আমাৰ নিচা নোহোৱা কৰি দিব পাৰে, আমাৰ স্পৃহা নোহোৱা কৰি দিব পাৰে, সেই ৰসটো আমি কি কৰিছোঁ? পোৱা নাই। কাৰণ আমি ভগৱানৰ লগত আমি কানেক্ট কৰিব পৰা নাই। আৰু গীতাখন হৈছে গোটেই কানেকশ্যন। গীতাক আপোনাক বিভিন্ন ধৰণে কানেকশ্যনবিলাক দিছে। আপুনি চাব, গীতাত কেইটা যোগ আছে, মানে কেইটা আপোনাৰ অধ্যায় আছে? 18টা অধ্যায়। 18টা অধ্যায়ৰে নাম বিভিন্ন ধৰণৰ যোগ, বিষাদ যোগ, পুৰুষোত্তম যোগ, ৰাজগুহ্য ৰাজবিদ্যা যোগ, এটা বিভিন্ন যোগ 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 যোগ। যোগ মানে কি? যোগ কৰি দিয়া, সংযোগ কৰি দিয়া। ভগৱানে গীতাত বিভিন্ন প্ৰকাৰে আপোনাক যোগ কৰিব চেষ্টা কৰিছে। এইখিনিতে আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে কৃষ্ণ, তেওঁতো চবকে সকলো বুজি পায়। কৃষ্ণই নিজেই কৈছে গীতাত, বেদ অহম, জানো মই। বেদ মানে জানা। এইটো বেদ অহম সমথিতানি বৰ্তমানানি চ অৰ্জুন ভৱিষ্যানি চ ভূতানি মাংতু বেদ ন কশ্যন। মানে চব জানে, মোৰ অতীত জানে, ভৱিষ্যত জানে, বৰ্তমান জানে, এইবিলাক সকলোৰে জানে, সৰ্বভূতানি সকলোৰে জানে। এইবোৰ জনাৰ পাছত ইমানবিলাক 18টা যোগ দিব কিয় দৰকাৰ আছে? এটা যোগ দি দিলে হৈ গ'ল, গুচি যাম ভগৱানৰ ওচৰত। ভগৱান খুব দয়ালু। ভগৱানে দেখিছে যে এটা যোগ দিলে সকলো মানুহ সংযোগ হোৱাত অলপমান অলপ অসুবিধা আছে, দুটা দিলেও অসুবিধা আছে, আগতকে কমিব। বঢ়াই 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 ভগৱানে বিভিন্ন ধৰণৰ যোগ সৃষ্টি কৰিছে। কোনোবাই কাম কৰি ভাল পায়, তেওঁ কামৰে আনিব লাগিব, তেওঁ কামৰ বাহিৰে একো বুজি নাপায়। আপুনি ভক্তি জীৱনতেই ভাবি চাওক, প্ৰথমতে যেতিয়া আমি ভক্তি জীৱনত আহোঁ, খুব ভকত, আমি ভকতি ভাৱ আমাৰ আছে। আপোনালোকৰ নিজৰ নিজৰ মন্দিৰটোৰ কথা, ঘৰৰ উপাসনা কৰা ঠাইখিনিৰ কথা ভাবকচোন। সেইটো এটা সৰু সুৰা মিউজিয়াম। তাত শ্ৰীকৃষ্ণ ভগৱান আছে, তাত শিৱ আছে, তাত দুৰ্গা আছে, তাতে কালী মা থাকে, তাতে সৰস্বতী মা থাকে, তাতে লক্ষ্মী মা থাকে, কোনোবা গাড়ী ঘোঁৰা বহুত আছে, বিশ্বকৰ্মাকো ৰাখে, ইত্যাদি ইত্যাদি। আমাৰ ক'ৰবাত গ'লে আমি সাধাৰণতে এটা মানে আমি মেমেণ্টো এটা লৈ আহোঁ, নহয় জানো? যে আমি কোনোবা জেগাত গ'লোঁ, মন্দিৰ এটাত গ'লোঁ, কিবা ফটো এখনটো আহোঁ, আৰু সেইখনটো পেলাই নিদিওঁ, সেইখন আনি আকৌ মন্দিৰতে থওঁ। এনেকৈ কৰোঁতে কৰোঁতে আপোনালোকৰ মন্দিৰটো, আমাৰ মন্দিৰটো কি হয়? এটা ডাঙৰ এটা মানে সংগ্ৰহালয় হয়। মানে ভগৱান বহুত থাকে তাতে, অজস্ৰ ভগৱান। আমি বিহুইলাৰ হৈ যাওঁ। ৰাতিপুৱা পূজা কৰোঁতে এজন মোক ভক্তই কৈছিলে, প্ৰভু কি ৰাতিপুৱা মোক পূজা কৰোঁতে আপুনি পূজা কৰিব দিলে বহুত সময় লাগে। কিয় সময় বেছি লাগে? বোলে মই আৰু প্ৰথমতে বাৰু হৰিকে পূজা কৰোঁ, কৃষ্ণ আৰু ৰাধা কৃষ্ণৰ সেৱা কৰোঁ, ধূপডাল ঘূৰাওঁ, ভাল কৰে। তাৰপিছতে কাষতে মোৰ বহুত দিনৰ পৰা শিৱলিংগ এটা আছে, তাতো এবাৰ কৰোঁ, ভাল কৰিছে। তাৰপিছত ল'ৰাটোৱে পঢ়া শুনা কৰিবৰ কাৰণে সৰস্বতী মায়ে আনি থৈছে, তাতো এবাৰ কৰোঁ। শ্ৰীমতীয়ে আকৌ লক্ষী পূজা প্ৰতি বৃহস্পতিবাৰে কৰে, তাতো এবাৰ ধূপডাল ঘূৰাওঁ। তাৰপিছত আৰু জানে নহয়, মোৰ গাড়ী ঘোঁৰা থকা মানুহ, আৰু বিশ্বকৰ্মা পূজাৰ সদায় কৰোঁ, কাৰণে বিশ্বকৰ্মাকো ৰাখিছোঁ, বিশ্বকৰ্মা পূজা কৰোঁ। দুৰ্গা মাতো আছেই, তাতো এবাৰ ধূপ ঘূৰাওঁ।
কালিমাটো আৰু এৰিবই নোৱাৰোঁ, সেইফালেও এডাল ঘূৰাওঁ। এনেকৈ ঘূৰাওঁতে ঘূৰাওঁতে প্ৰভু কৃষ্ণক বাৰু 10 বাৰ ঘূৰাওঁ, বাকীবিলাকক 5 বাৰটো মই ঘূৰাব লাগিব। এই কৰোঁতে কৰোঁতে মোৰ প্ৰায় এঘণ্টা সময় লাগে। মই বোলো ভাল, আপুনি অন্ততঃ ঘূৰাইছে, বহুতেতো ঘূৰোৱাই নাই। এতিয়া প্ৰভু মই কি কৰিম, মোৰতো বৰ টানাটানি হৈ যায়। মই বোলো এটা কাম কৰক, আপুনি এটা কথা বুজিব চেষ্টা কৰক যে আপুনি কাক আটাইতকৈ বেছি ভাল পায়। বোলে আৰু বুকুত হাত দি প্ৰভু কওঁ মই শিৱক চবতকৈ ভাল পাওঁ। ভাল, তেতিয়াহ'লে আপুনি শিৱক ভালকৈ তুতি কৰক যে হে সদা শিৱ, যে তুমি মোক বাটটো দেখুৱাই দিয়া, মই ভক্তি কেনেকৈ পাম। আৰু আজি আপুনি যদি যথাৰ্থ, আপুনি যদি সঁচাকৈ শিৱ ভক্ত হয়, শিৱই আপোনাক ক'ব যে ভক্তিৰ মাৰ্গটো কি, কোনটো মাৰ্গেৰে গ'লে আপুনি ভক্তি পাব। কাৰণ আপোনালোকে জানে, যিসকল আমাৰ বৈষ্ণৱ, যে শিৱই নিজে ৰাম নাম লৈ আছে, ৰাম 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 এটি, ৰাম নামে বৰ নামে। গতিকে শিৱই আপোনাক কৈ দিব, কাৰণ এইসকল দেৱ দেৱতা এইবোৰ সাধাৰণ লোক নহয়, এইবোৰ কৃষ্ণৰ অত্যন্ত প্ৰিয় ভক্ত। তেওঁলোকে নিজে কৈছে নহয় যে আমি কৃষ্ণৰ দাস। তেওঁলোকেতো কোনো জেগাত কোৱা নাই, শিৱই কোনো জেগাত কোৱা নাই মই কৃষ্ণ, মা সৰস্বতীয়ে কোনো জেগাত কোৱা নাই ময়েই কৃষ্ণ, ময়েই ভগৱান, এনেকে কোৱা নাই। আপুনি ভাল পাই কাৰণেই তেওঁক ভগৱান কৈছে, এটা সুকীয়া কথা। কিন্তু সত্তাটোৱে নিজে কি কৈছে, ধৰি লওক হনুমত প্ৰিয়া প্ৰভু মোৰ খুব ভাল, মোৰ লগত খুব ভাল। তেখেতে মোক যদি এনেকৈ ক'ব নেকি যে নীলোৎপল কৃষ্ণ আমাৰ ইস্কন গুৱাহাটীৰ অধ্যক্ষ, মই কিমান লজ্জিত হ'ম। নকয়, তেওঁ জানে, তেওঁ ক'ব তেওঁ এজন ঈশ্বৰৰ ভক্ত, খুব বেছি ভক্ত হ'ব চেষ্টা কৰি আছে। ভাল, সেইটোৱে মোৰ প্ৰকৃত স্বৰূপ। তাকে নকৈ যদি তেওঁ কৈ ফুৰে তেওঁ ইস্কনৰ প্ৰেচিডেণ্ট, তাৰমানে তেওঁক ভাল পায়নে মোক বেয়া পায়, বা মোৰ সম্পৰ্কে নাজানে। তাতোতকৈ ডাঙৰ কথা, তেওঁ নিজে কয় নেকি কেতিয়াবা মই এই অসমৰ প্ৰেচিডেণ্ট বুলি? কেতিয়াও নকয়, কাৰণ জানে। তেওঁৰ বিষয়ে যদি জানিব বিচাৰিছে তেওঁকেই সোধক, তেওঁৰ লগত কানেকশ্যন প্ৰথমতে এষ্টাব্লিছ কৰক, যে মই ইস্কন সম্পৰ্কে সম্পূৰ্ণ জানিব বিচাৰিছোঁ, হুইজ দ্য সুপ্ৰিম অফ ইস্কন, ইস্কনৰ মূল মানুহজন কোন গুৱাহাটীৰ, অসমৰ, আপুনি তেওঁকেই সোধক। আপুনি ইমান দিন তেওঁক বুলি ভাবি আছিলে নিজে, তেওঁ কোৱা নাই, কিন্তু তেওঁ সোধক, তেওঁ আপোনাক কৈ দিব যে আপুনি গুৱাহাটীত যাব, যদি মূল মানুহজনক লগ কৰিব বিচাৰিছে, তেওঁ হৈছে শ্ৰীপাদ শ্ৰীজীৱ দাস, তেওঁক গৈ লগ কৰক, তেওঁ হৈছে প্ৰেচিডেণ্ট। এনেকৈ ক'ব আপোনাক। গতিকে কোৱা হৈছে যে একালা ঈশ্বৰ কৃষ্ণ, বাকী সবাই ভৃত্য, যে এজনেই মাত্ৰ কৃষ্ণ, বাকী সকলো ভৃত্য, 33 কোটি দেৱতা তেওঁৰ ভৃত্য। কিন্তু আপোনাৰ মোৰ দৰে ভৃত্য নহয়। তেওঁলোক কেনেকুৱা ভৃত্য, যাৰে যেইছে নচাই সে তেইছে কৰে নিত্য, যাক যেনেকে কি কৰিব দিছে তেওঁ তেনেকেই সেই কাম কৰি আছে। তেনেকে শিৱক কৈছে তুমি প্ৰয়োজন হ'লে সংহাৰ কৰিবা। শিৱই আৰু কোনো কাম কৰা নাই, সকলো সময়তে জপ কৰি আছে। যেতিয়া শিৱক ক'ব তুমি সংহাৰ কৰা, তেতিয়া শিৱই সংহাৰ কৰিব। তেওঁ কেতিয়াও কৃষ্ণৰ কথা উলংঘা কৰা নাই। ব্ৰহ্মাক কৈছে তুমি সৃষ্টি কৰা, তেওঁ সৃষ্টি কৰি আছে, তেওঁ অন্যত হাত দিয়া নাই। বিষ্ণু নিজে কৃষ্ণ বিষ্ণু ৰূপে পালন কৰিছে, তেওঁ সংহাৰতো হাত দিয়া নাই, সৃষ্টিটো হাত দিয়া নাই। এইটো এটা সাংঘাতিক এটা মানে আণ্ডাৰষ্টেণ্ডিং, আপুনি বুজিবই নোৱাৰিব। এবাৰ এজন মানুহ মোক সুধিছিলে, প্ৰভু শিৱ ডাঙৰ নে কৃষ্ণ ডাঙৰ? মই বোলো আপোনাৰ প্ৰশ্নটো কিয় আহিলে? বোলে মই শিৱক খুব ভাল পাওঁ। বোলো প্ৰভু এইটো আপুনি শিৱক সুধিলেই ভাল হ'ব নেকি, কোন ডাঙৰ? বোলে মোৰ সময় নাই। মই বোলো সময় নাথাকিলেতো বৰ বিপদ হ'ল। আপুনি পঢ়ক, শিৱ পুৰাণ পঢ়ক, বিভিন্ন ধৰণৰ আপুনি শাস্ত্ৰ পঢ়িব লাগিব। যদি আপুনি উত্তৰ বিচাৰিছে তেতিয়াহ'লে আপুনি যথাৰ্থ ৰাস্তাত যাব লাগিব। তেওঁ মোক এটা প্ৰশ্ন কৰিলে যে প্ৰভু আপুনি জানেনে কৃষ্ণ ভগৱান যেতিয়া ৰাম অৱতাৰ ৰূপে আহিছিলে, তেতিয়া তেওঁ ৰাৱণক বধ কৰিবৰ কাৰণে শিৱৰ পূজা কৰিছিলে। বোলো হয় নেকি, ভাল কথা। তাৰ অৰ্থ কি? বোলে তাৰ অৰ্থ হ'ল কৃষ্ণই শিৱৰ পূজা কৰিছে, শিৱ ডাঙৰ। মই বোলো তাতোকে আৰু কথা জানেনে আপুনি? এই পূজাভাগ কোনে কৰিছিলে? পূজাভাগ কিয় কৰা হৈছিলে? ৰাৱণ বধৰ বাবে।
ৰাৱণক বধ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ ভগৱান ৰাম অৱতাৰ আহি পূজা কৰিছে, শিৱৰ পূজা কৰিছে। আৰু শিৱৰ পূজা কৰিবৰ কাৰণে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰাহ্মণ বিচাৰি আছে, পুৰোহিত বিচাৰি আছে, এজন ভাল পুৰোহিত লাগিব। ৰাৱণৰ নিচিনা সত্তা এটা বধ কৰিব লাগিব, নিধন কৰিব লাগিব। এই শিৱ পূজা ভাগ বৰ ভাল হ'ব লাগিব। সকলো অপাৰগ, সকলোৱে কৈছে আই এম নট কোৱালিফাইড, ইমান ডাঙৰ মোৰ যথাৰ্থ জ্ঞান নাই, মই সেই ভাগ পূজা কৰিবলৈ মই ইচ্ছা কৰা নাই। ৰাম বৰ বিপদত পৰি গ'ল যে মই তেতিয়াহ'লে এজন ব্ৰাহ্মণেই নাপাওঁ যদি মোৰ যজ্ঞ, মোৰ পূজা কেনেকৈ হ'ব? এই কথাষাৰ গৈ 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 ৰাৱণৰ কাণত পৰিল। ৰাৱণ হৈছে শিৱভক্ত। ৰাৱণৰ সমান শিৱভক্ত আজিলৈ ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা নাই। ৰাৱণে ক'লে শিৱৰ যদি পূজা কৰিব লাগে, কাৰণ যিয়েই নহওক, মই সেই পূজা কৰিবলৈ অৱশ্যেই প্ৰস্তুত। চাওক, ৰাৱণ আহি ৰামৰ ওচৰত ইন ডিছগাইজ ছদ্মবেশৰে আহি ব্ৰাহ্মণ হৈ ৰাৱণ বধৰ পূজা ৰাৱণে কৰিছে শিৱক সন্তুষ্ট কৰি। এই যে জটিলতাবোৰ আমি বুজিবলৈ বৰ সহজ নহয়। ৰাম পূজা কৰিছে শিৱক, পূজাৰ অৰ্থ হ'ল ৰাৱণ বধ, আৰু ৰাৱণে নিজৰ বধৰ পূজা নিজে কৰিছে। এতিয়া কওক আপুনি, কোনজন মূৰ্খ? এইবোৰ হৈছে তেওঁলোকৰ মাজত থকা লীলা। ৰামে, আপুনি এইটো বাদেই দিয়ক, কৃষ্ণ আৰু ভক্ত, আপোনালোকতো ভক্ত সকলো, আপোনালোকৰ মাজততো কৃষ্ণই বহুত ধৰণৰ আদান প্ৰদান কৰে। কেতিয়াবা কৃষ্ণই ভক্তক আলিংগন কৰে, বা আপুনি যদি ব্ৰজৰ লীলাবোৰ চাই, বৃন্দাবন লীলা চাই, তেতিয়া কেতিয়াবা কৃষ্ণই যেতিয়া গোপবালকবিলাকৰ লগত খেলে, তেতিয়া গোপবালকবিলাকে কৃষ্ণক কেতিয়াবা পিঠিতে উঠি বহি পেলাই কৃষ্ণই তেওঁলোকক লৈ যায় নেকি? তাৰ অৰ্থ এইটো নেকি যে গোপবালকজন কৃষ্ণৰ ওপৰত আৰু কৃষ্ণ তলত, সেইকাৰণে ওপৰত উঠিছে গোপবালকজন? এবাৰ মধুমংগল, আপোনালোকে সকলোৱে জানে, এই মধুমংগলে, আপোনালোকে জানে, তেওঁ একমাত্ৰ ব্ৰাহ্মণ বন্ধু কৃষ্ণৰ। তেওঁৰ দেউতাক আছিলে সন্দীপনী মুনি। গতিকে সেই পৰমাশীৰ নাতিটো, গতিকে তেওঁ ব্ৰাহ্মণ, বাকীবোৰ চব বৈশ্য বন্ধু। উপবালকবিলাক কৈছে, এজনেই মাত্ৰ মধুমংগল। এবাৰ মধুমংগলে কৈছে, কাক? গোপালক কৈছে, কৃষ্ণ কানহাইয়াক কৈছে, কানহা, তুমি বহুত ৰাক্ষস বধ কৰিছা নহয়। কৃষ্ণ এটা মিচিকি হাঁহি এটা মাৰিছে, বোলে হয় নেকি? হ'ল আৰু বধ কিবা কাৰণে। বোলে নহয়, তুমি আচল কথাটো জানা নাই, তুমি যে এই বধ কৰিছা কেনেকৈ সম্ভৱ হৈছে? নাজানো। বোলে মই ব্ৰাহ্মণ, মই তোমাৰ যে ইমান অন্তৰংগ বন্ধু, তোমাক সদায় আশীৰ্বাদ কৰি আছো, সেইকাৰণে এইটো মোৰেই শক্তি। চাওক, এইবোৰ হৈছে লীলা। গতিকে এইবিলাক তেওঁলোকৰ মাজৰ মধুৰ মধুৰ লীলা, ৰাম আৰু শিৱৰ মাজৰ লীলা, কৃষ্ণ আৰু ব্ৰহ্মাৰ মাজৰ লীলা। এইবোৰ আপোনাৰ আমাৰ বাবে অনুসৰণ কৰিব লগা নহয়, নট টু ইমিটেট বাট টু ফ'ল'। তাৰ তত্ত্ব বুজি সেইটো আমি কি কৰিব লাগিব? বুজিব লাগিব। উই হেভ টু ফ'ল' দ্য ফুট ষ্টেপছ। তেওঁলোকে কেনেকৈ গৈছে, কিয় গৈছে, জানিব লাগিব। আপোনালোকে জানে, এবাৰ মহাপ্ৰভুৱে ৰথৰ ওপৰত জগন্নাথক দৰ্শন কৰি আছিল, এটা খুটাত ধৰি পেলাই। এনেতে এগৰাকী মহিলা আহি, মহাপ্ৰভু খুব ওখ আছিল নহয়, তেওঁ দৰ্শন পোৱা নাই। ৰথাৰুডু গচ্ছন পথিমিলিত ভূদেৱ পতলৈ, স্তুতি প্ৰতিভাৱন প্ৰতিপদ মোপা কৰ্ণ সদয়, দয়াৰ সিন্ধু বন্ধু সকল জগতং সিন্ধু সদয়ু, জগন্নাথ স্বামী নয়ন পথগামী ভৱ তুমি। যে ৰথাৰ ওপৰত যদি ভগৱানক এবাৰ চাব পাৰোঁ, সেইটো সকলোৱে জানে যে তেওঁৰ সকলো পাপ বিনাশ হৈ যাব, আৰু ইহ জন্মৰ পৰা তেওঁ পুনৰ জন্ম নলয়, একেবাৰে গুচি যাবগৈ। ৰথেটো বামন দ্ৰষ্টা পুনঃ জন্ম নবিদ্যতে। এই কথাষাৰ মহিলাগৰাকীয়ে জানে, মাতাজীগৰাকীয়ে জানে, কাৰণ কিন্তু তেওঁৰ উচ্চতাটো কম, গতিকে তেওঁ এই ভিৰ ভাৰৰ মাজত জগন্নাথৰ দৰ্শন পোৱা নাই। দেখিলে এটা বৰ ওখ মানুহ, খুটাইনে মানুহ তেওঁৰ ইমান ভাবেই নাই, আৰু তেওঁ ভাবিলে জগন্নাথৰ দৰ্শন মই অৱশ্যেই কৰিব লাগিব।
গতিকে তেওঁ কৰিলে কি, সেই খুটা বুলি ভাবি মহাপ্ৰভুৰ গাতে উঠি একেবাৰে কান্ধত থিয় হৈ পেলাই জয় জয় জগন্নাথ স্বামী কি জয় এনেকৈ চিঞৰিব ধৰিলে। লগে লগে যিমানবিলাক মহাপ্ৰভুৰ পাৰ্শ্বত আছিল বোলে হাই হাই কৰিছে, কৈছে তুমি কি কৰিলা, তুমি মহাপ্ৰভুৰ গাত উঠিছা, নামি আহা নামি আহা। মহাপ্ৰভু কৈছে চুপ, একদম নিশব্দে থাকা। তেওঁ কৃষ্ণৰ দৰ্শন লৈ আছে, গতিকে দৰ্শনৰ মাজত কোনো ধৰণৰ বাধা নিদিবা। ই কেনট বি এন অবষ্টেকল। তোমালোকক কোনোৱে মানে ইয়াত দৰ্শনত বাধা হ'ব নোৱাৰিবা। মই আনন্দত আছো, তেওঁৰ জেগাত তেওঁৰ জৰিয়তে মই জগন্নাথৰ দৰ্শন কৰি আছো, তোমালোকে মোৰ দৰ্শনত বাধা নিদিবা। চাওক, মহাপ্ৰভু কৃষ্ণৰ গাত উঠি থকা মহিলাগৰাকী ডাঙৰ নে মহাপ্ৰভু ডাঙৰ? এই বস্তুবিলাক আমাৰ মনত আহে, কিন্তু আমি সেইকাৰণে শাস্ত্ৰ পঢ়িব লাগে। এইটো কোৱা হৈছে গছৰ গুৰিটো হৈছে কৃষ্ণ, ডাল পাতে জাতিষ্কাৰ হৈ আছে ৩৩ কোটি দেৱতা। এতিয়া গছৰ গুৰিত আমি কি দিব লাগিব? জলদান কৰিব লাগিব। এইটো হৈছে আমাৰ নিয়ম, এইটো সংসাৰৰ নিয়ম। গতিকে আমাৰ যিটো মানে ভকতিত আমি ৰস নাপাওঁ, কৃষ্ণৰ লগত আমাৰ সংযোগ হ'ব নোৱাৰে। যিটো মই মূল কথা কৈছিলোঁ, আমাৰ মন্দিৰটোত বহুত যদি আছে, লাহে লাহে, মই এইটো কোৱা নাই আপুনি চব আঁতৰাই দিয়ক কৃষ্ণক ৰাখক, আপুনি কৃষ্ণকে বুজি পোৱা নাই। আমাৰ এটা আমি ভক্তিৰ জীৱনৰ আটাইতকৈ ডাঙৰ আমাৰ যিটো নীতি, টু ন' হিম এণ্ড লাভ হিম। তেওঁক জানি লওক, তাৰপিছত আপুনি ভাল পাব, প্ৰেম কৰিব চেষ্টা কৰক, উল্টা নকৰিব। I love him, then I try to know him. He'll be in mess, bad mess. মই খুব ভাল পাওঁ তেওঁ, তাৰপিছতে কিতাপ চিতাপ পঢ়ি দেখিলোঁ ভাল লগা নাই দেখোন, আপোনাৰ প্ৰব্লেম আছে। কিতাপ পঢ়ি আপুনি ভাল গুৰুৰ ওচৰত, শিক্ষা গুৰুৰ ওচৰত গৈ ভগৱান কোন, মই কোন, ভগৱানৰ লগত মোৰ সম্পৰ্ক কি, মই কিয় সকলোকে ৰাখিছোঁ ইত্যাদি প্ৰশ্ন আপুনি কৰি শেষ কৰক। তাৰপিছত যদি আপোনাৰ ভাল লাগে, বাই চান্স, ইফ ইউ লাভ হিম দেন লাভ হিম, ফাৰ্ষ্ট ন' হিম। সেইকাৰণে আপোনাৰ ঘৰত যদি বহুত আছে, মহিমাঞ্জনসকল বহুত আছে, আপুনি প্ৰত্যেকৰ বিষয়ে জানিব চেষ্টা কৰক। তেওঁৰ আদি কি, তেওঁৰ অন্ত ক'ত। তেওঁৰ যদি আদি অন্ত আছে, তেতিয়াহ'লে অনাদি অনন্ত কোন? অনাদি অনন্ত কোন? অনাদি অনন্ত এজনী হৰি। গতিকে আমি এইদৰে মানে ভগৱানৰ লগত কানেক্ট কৰিবৰ কাৰণে, ভগৱান মানে কৃষ্ণৰ লগত কানেক্ট কৰিবৰ কাৰণে ভক্তিৰ যিটো ৰস, সেইটোত আমি আস্বাদন কৰিবলৈ চেষ্টা কৰিলেও আমি গম পাব লাগিব যে ৰসটো আমি পাইছোঁ, বা আমাৰ দুখবোৰ দেখোন নোহোৱা হৈ গৈছে, ভাল লক্ষণ। বা আমাৰ জড়জগতিক যিবোৰ ভয়, থ্ৰিটনিং, মোৰ কালি খুব দুৰ্ভিক্ষ হ'ব নেকি, মোৰ খালি হ'ব নাই, মোৰ ঘৰ বাৰী মাটি বাৰী হ'ব নাই, এইবিলাক যিবোৰ ভয়, থ্ৰেটন বুলি কোৱা হয়, এইবিলাক আপোনাৰ নোহোৱা হৈ গৈছে নেকি? ভাল, যদি হৈছে ভকতি আপোনাৰ জাগৰণ হৈছে। মাধৱ পুৰুষে গায় 5 বাৰ গোবিন্দ গায়। কিয় গায়? আমাৰ 5টা ইন্দ্ৰিয় আছে, সেইকেইটাক যাতে সংযম কৰিব পাৰোঁ। গোবিন্দ 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 ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী, ভকতি ৰোষণ দুখ বিমোচন ভকতৰ ভয়হাৰী। ভকতি ৰোষণ, ভকতি ৰুচিযুক্ত, ৰোষণ বুলি কৈছে। ৰোষণ মানে ৰুচিযুক্ত, ৰুচি থাকিব লাগিব। ভকতিত কি হ'ব লাগিব? ৰস পাব লাগিব। আৰু দুখ বিমোচন, আৰু ভকতৰ এটা, ভক্তিৰ এটা অন্য এটা লক্ষণ হৈছে সি দুখ বিমোচন কৰি নিব লাগিব। আৰু ভকতৰ ভয়হাৰী, আমাৰ ভয় ভাৱটো নোহোৱা কৰিব পাৰিব লাগিব। তেতিয়া গম পাম মোৰ লগত ভগৱান কানেকশ্যন আহিছে। তেতিয়া আমি কি ক'ম? অৱশ্য ৰাখিবে কৃষ্ণ, ভগৱানে মোক অৱশ্য ৰক্ষা কৰিব। মোৰ সিমানখিনি বিশ্বাস জাগ্ৰত হ'ব। তেতিয়া মোৰ কোনোবাই আহি যদি কয় যে তোমাক মুক্তি দিম, মোক মুক্তিটো স্পৃহা নাথাকিব। মাধৱ পুৰুষে গোটেই নামঘোষাখন লিখিছে যে সেইজন ভকতকহে মই মানুহ ভকত বুলি, যিজনৰ মুকুতিটো স্পৃহা নাই, মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি। চব কৈছে মুক্তিত যাৰ স্পৃহা নাই, সেইজন ভকতকহে মই মাগো। মোক সেইজন ভকত লাগে, মোক ঢেৰ ভকত নালাগে। প্ৰভুপাদে কৈছে, আই ডোণ্ট ৱান্ট ষ্টাৰ্ছ, আই ৱান্ট এ ছিংগল মুন।
হনুমত প্ৰিয়া প্ৰভুৱে শিৱসাগৰত গৈ মাইক এটা লৈ এনাউন্সমেণ্ট কৰি ফুৰা নাই, এই আমাৰ ইস্কন খুলিছোঁ চব আহক, ইস্কন খুলিছোঁ চব আহক, ইস্কন খুলিছোঁ চব আহক, ইয়াত আহিলে খাব পাব। নাই, তেওঁ বহিছে, ধুনীয়াকৈ হৰি কথা কৈছে, হৰিৰ ৰস দিব চেষ্টা কৰিছে। তাৰ মাজত আজি ক্লাছত প্ৰায় ৭১জন ভক্ত আছে, এনেকৈ ৮০জন ভক্ত, ৯০জন ভক্ত, ১০০জন ভক্ত আহিছে। এইবোৰ চন্দ্ৰ, এইবিলাক তৰা নহয়, তৰাই পোহৰ দিব নোৱাৰে নহয়, এটা চন্দ্ৰই যিমান পোহৰ দিব। সেইকাৰণে আমাৰ যিটো আন্দোলন, ইস্কনৰ যিটো আন্দোলন, বা আমাৰ মূল কথালৈ ঘূৰি যাওঁ যে আমি ভক্তিৰ ৰসটো কোনে পাম? সেইসকল ভক্তইহে পাম যাৰ মুক্তিটো স্পৃহা নোহোৱা হৈ আহিছে। আৰু সেই যিজন ভক্তৰ মুক্তিত স্পৃহা নাই, তেওঁৰ এটা ভক্তি আছে, আৰু সেই ভক্তিটোত কি আছে? ৰস আছে। আৰু মাধৱ পুৰুষে কৈছে যে তেওঁৰ ওচৰত মই সেই ৰসময়ী ভকতিটো মাগিছো, মোক লাগে সেইটো। মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো, ৰসময়ী মাগো ভকতি। মোক সেই ৰসময়ী ভক্তিটো লাগে, মাধৱ পুৰুষক লাগে। আপোনালোকে ভাবক, আমাৰ বহুতত কেতিয়াবা আমি হতাশ হৈ যাওঁ যে মোৰহে চাগে গীতা পঢ়ি ৰস অহা নাই। বিশ্বাস কৰক, বহুতৰ অহা নাই। আনকি মই নিজেও গীতাখন ৭০০ শ্লোকৰ সম্পূৰ্ণ ৰস আজিও পাবৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা মাগি আছো। আপোনালোকে ভগৱানক মোৰ হৈ অকণমান কাকুতি কৰক, ময়ো যাতে যথাৰ্থ অৰ্থত ৰসবিলাক পাব পাৰোঁ। গতিকে ৰস নোপোৱাটো ডাঙৰ কথা নহয়, ৰস নাই পোৱাটো উপলব্ধি কৰাটো ডাঙৰ কথা। তেতিয়া তাৰ সমাধান সূত্ৰ ওলাব। গতিকে আমি ভগৱানৰ লগত কানেক্ট হ'বৰ কাৰণে গীতাৰ ৫টা বিষয়বস্তু আছে, এই 5টা বিষয়বস্তু জানিব লাগে। ছাবজেক্ট মেটাৰ্ছ বুলি কোৱা হয়। দ্য ছাবজেক্ট মেটাৰ্ছ অফ ভাগৱত গীতা, দেৰ আৰ 5। সেই বিষয়ে জানিব লাগিব, সেই বিষয়ে আমি জ্ঞাত হ'ব লাগিব। এই 5টা ছাবজেক্ট মেটাৰ লগত আমি কেনেকৈ কানেক্টেড হৈ আছোঁ, আমি কেনেকৈ সংযোগ হৈ আছোঁ, আৰু সেই বিষয়কেইটা ইটো সিটোৰ লগত কেনেকৈ সম্পৰ্ক হৈ আছে, ওতঃপ্ৰোতভাৱে অন্তঃসম্পৰ্ক, ইণ্টাৰনেল কানেকশ্যন কি আছে জানিব লাগিব। মই নাজানো বিষয়টো বেছি মই কঠিন কৰি পেলাইছোঁ নেকি। কৈছোঁ আমি গীতাত ৰস অধিক পাবৰ কাৰণে গৈ আছোঁ। মই কোৱা নাই আপোনালোকে ৰস পোৱা নাই, আপোনালোকে ৰস পাইছে, নহবা আজিৰ ক্লাছত এই ৭২জন বাঢ়ি আছে। এই ৭২-৭৩জন মানুহে হৰি কথা শুনিছে, এই কোৱাজনৰ একো মূল্য নাই, শুনাজনৰ মূল্য আছে। কাৰণ তেওঁৰ শ্ৰৱণটো হৈছে এটা খুব এটেণ্টিভ একশ্যন। কৈ থকাজনতো অনবৰত কিবা এটা কৰি আছে ন। শুনাজনে চাওক কিমান ধৈৰ্য সহকাৰে মন দি শুনি থাকিব লাগিব। তো মইতো আপোনালোকক প্ৰণাম কৰিছোঁ, প্ৰণিপাত কৰিছোঁ। মোতকৈ আপোনালোক কিমান ডাঙৰ ভক্ত, আপোনালোকে অৱশ্যেই ৰস পাব। আৰু আপোনালোকে ৰস পালে এদিন কৃপা কৰিব, ময়ো ৰস পাম। ভকতি ৰচন এই বস্তুটো সকলোৰে আহিব, আৰু এই ৰসটো পোৱাৰ লগে লগে আপোনালোকে আৰু গীতা নেৰে। মই সেইকাৰণে হনুমত প্ৰিয়া প্ৰভুক মানে বিশেষ অনুৰোধ কৰিছিলোঁ যে মই শ্লোকবিলাক ক'ম, আৰু যে শ্লোকবিলাক কোৱাৰ আগত মোক অকণমান যাতে গীতাখনৰ কিছুমান প্ৰাথমিক কথা কোৱাৰ এটা সুযোগ দিয়ে। আৰু প্ৰভুৱে এই সুযোগটো দিয়াৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত বহি আছোঁ। এতিয়া কথা হ'ল, এই 5টা বস্তু ক'লোঁ, এই 5টা বস্তুৰ বিষয়ে ইয়াৰ পাছৰ ক্লাছত আমি আলোচনা কৰিম। এই 5টা বস্তু কি, তাৰ লগত মোৰ কি সম্পৰ্ক আছে, আৰু এই 5টা বস্তুৰ ইটোৰ লগত সিটোৰ কি সম্পৰ্ক আছে। আৰু এইটো যেতিয়া আমি জানি উঠিম, তেতিয়া প্ৰতিটো শ্লোকত থকা 2টা বিষয়ত আমি সংযোগ হৈ যাম। প্ৰতিটো শ্লোকেই, গীতাৰ প্ৰতিটো শ্লোকেই 2টা সত্তাৰ লগত সংযোগ হৈ আছে। প্ৰতিটো শ্লোক এটা হৈছে ভগৱান পৰমাত্মা, আৰু এটা হৈছে জীৱাত্মা। এই শ্লোকটোৰ লগত কানেকশ্যন 2 ধৰণৰ আছে। এটা হৈছে জীৱাত্মা, এটা হৈছে পৰমাত্মা। আই ৰিপিট,
Every verses of Srimad Bhagavad Gita is connected to Krishna himself directly and with the Bodha Jiva, the conditioned souls, the living entities. Through the verse. মানে এইফালে আমি মাজত কোন মাজত এইটো কানেকশ্যন হৈ আছে এই পইণ্টটো কানেকশ্যন এই পইণ্টটো কানেক্টেড পইণ্ট গতিকে ইয়াত কোন আছে শ্লোকটো আছে আৰু এইফালে আছে ভগৱান আমি ভগৱান মাজত শ্লোকটো যে এই বস্তুটো সংযোগটো নাজানাৰ কাৰণে আমাৰ কি হৈছে আমি জপিয়াই আছো মানে ভগৱানৰ লগত ডাইৰেক্টলি কানেক্ট কৰিব চেষ্টা কৰি আছো গতিকে আমি কি পোৱা নাই ৰস পোৱা নাই কানেকশ্যনেই হোৱা নাই আপোনাৰ ৰিমোট আপোনালোকৰ প্ৰত্যেকৰ ঘৰত টিভি আছে ৰিমোট আছে টিভি আছে আপুনি কি কৰিছে খুব ৰিমোটটো টিপি আছে আপোনাৰ কি হোৱা নাই কানেকশ্যন পোৱা নাই কিয় পোৱা নাই মাজত শ্লোকটো নাই মানে মাজত বেটাৰীকেইটাই নাই কথাটো গম পাইছে গতিকে আপোনাৰ হাতত ৰিমোট এটা আছে আৰু আপোনাৰ হাতত টিভিটো আছে মেইন বস্তুটো আছে কৃষ্ণ আছে ৰিমোট আপুনি আছে বহুত দূৰত মাজত কি নাই কানেকশ্যন দিব পৰা বাৰ্ছটো নাই বেটাৰীটো নাই কাম কৰিব জানো নকৰে নহয় গতিকে আমি চাব লাগিব যে আমাৰ ভগৱানৰ লগত কাৰণ ভগৱান হৈছে ইজ দ্য চ'ৰ্চ অফ জয় সচিত আনন্দ বিগ্ৰহ তেওঁতো আনন্দৰ মূৰ্তি শ্ৰীমদ ভগৱত গীতাত 9 চেপ্টাৰ 2nd শ্লোকাত ভগৱানে কৈছে যে ভক্তিৰ ৰসটো হৈছে সৰ্বোচ্চ ৰস য'ত পৰম আনন্দ আছে পৰম সুখ আছে বুলি ভগৱানে কৈছে সুসুখম কৰ্তম কুট্টম অব্যয়ম সুসুখম সুখেই নহয় সুসুখ আছে কুট্টম অব্যয়ম অৱশ্যে তাত আছে গতিকে আমি গীতাত যেতিয়া ৰস নাপাওঁ তেতিয়া আমি কি কৰিব নালাগে আমি হতাশ হ'ব নালাগে আমি চেষ্টা কৰিব লাগে যে আমি কেনেকৈ এই ৰসবিলাক আস্বাদন কৰিব পাৰিম তা হৰে কৃষ্ণ 1 ঘণ্টা সময় জাষ্ট হৈছে তে মই আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ আৰু অলপমান কিবা কথা ক'ব লগা আছিল তে আপোনালোকৰ মানে সময় যদি আছে আৰু 10 মিনিট সময় যদি দিয়ে তেতিয়া মই আকৌ ক'ব পাৰোঁ কিন্তু আপোনালোকৰ অনুমতি লাগিব কাৰণ মই 1 ঘণ্টাৰ পাছত সাধাৰণতে কথা নাৰাখোঁ গতিকে কোনোবা এজন মানুহে কুমুদ প্ৰভু বা হনুমত প্ৰিয়া প্ৰভু আছে প্ৰভু পাৰিব প্ৰভু okay thank you প্ৰভু so I just finished 1 hour of our discussion. I am very grateful to you for your patient listening. আৰু ইয়াৰ পাছত আমি আৰু কমান কৈ আজিৰ আমাৰ বিৰাম কৰিম এটো হৈছে তাৰ মানে আমি এটা বস্তু বিচাৰি পাইছো যদি ভক্তিৰ ৰস আমি পাই যাওঁ তেতিয়া হলে আমাৰ পঠন শ্ৰৱণ সকলোবোৰ কি হ'ব ৰসময় হৈ যাব if we somehow get the taste the real taste of bhakti then we will get sufficient taste in listening as well as in reading Bhagavad Gita. আৰু কলো যে ভক্তি ৰস পাম যদিহে কৃষ্ণৰ লগত পুনঃ সংযোগ স্থাপন হয় পুনঃ শব্দটো খুব দৰকাৰ যিটো শব্দৰ পৰা ৰিলিজন আৰম্ভ হৈছে ৰিলেগিয়ৰ পুনঃ স্থাপন ভক্তিৰ ৰস পাম কণ্ডিশ্যন কি যদি কৃষ্ণৰ লগত পুনঃ সংযোগ স্থাপন হয় সংযোগ বুলি কোৱা নাই চাব এবাৰ আৰু অকমান দীপলৈ আহিলো এতিয়ালৈকে সংযোগ কৈ আছিল এতিয়া কৈছো নহয় ভক্তিত ৰস পাম যদি শ্ৰীহৰি ভগৱানৰ লগত মোৰ পুনঃ সংযোগ স্থাপন হয় if I am be able to reconnect myself with the Supreme Personality of Godhead. So there's a difference between connect and reconnect. Connect means it's a new connection. Reconnect means previously there is connection. In between there is disconnection. I have to reconnect. পুনঃ মই কৰিব লগা সেইকাৰণে ধৰ্মৰ এটা নাম হ'ল ৰিলিজন মানে ৰিলেগিয়ৰ এটা লেটিন শব্দৰ পৰা আহিছে ৰি মানে পুনঃ লেগিয়ৰ মানে কানেক্ট মানে আমি পুনঃ স্থাপন কৰিব লাগে যেনেকৈ ধৰক আমি কথা পাতি আছো হঠাতে যদি এতিয়া কাৰেণ্ট যায় ভগৱানে নকৰক আৰু মোৰ ৱাইফাই বন্ধ হৈ যাব তেতিয়াহ'লে মই কি কৰিব লাগিব ইনভাৰ্টাৰটো ছুইচ অন কৰিব লাগিব বিকল্প ব্যৱস্থা কৰিব লাগিব আমি কেতিয়াবা এনেকৈ ক্লাছ দি থাকোঁ নহয় কেতিয়াবা মানে খুব উৎসাহত তাল বজাওঁতে সেইডাল ছিগি পৰি যায় মানে
তেতিয়া আমি চিঞৰি থাকিলেও কোনো নুশুনে না অডিয়েঞ্চে, আমি কি কৰোঁ সেইডাল আনি ৰিকানেক্ট কৰি দিওঁ। ৰিকানেক্ট নকৰিলে এক্টিভেট নহয়, সংযোগ স্থাপন নহয়। আপুনি ষ্টেজত খুব ধুনীয়া গান গাই আছে, কাৰেণ্ট গুচি গ'ল, কি হয়? সেইটো মোকো অভিনয় হৈ যায়। ইটছ মাই এই লাষ্টৰ কেইটাই প্ৰথম দুই এজনে শুনে, বাকীবোৰে একো নুশুনে। তাৰমানে কি হ'ল, সংযোগ হেৰাই গ'ল। ডিছকানেকশ্যন অলৱেজ not helped to establish a relation between the two. এইটো আমাৰ যিবিলাক বিজ্ঞানৰ ছাত্ৰ জানে ফাংচন বুলি এটা কথা আছে, ফলন, y is equal to fx, xও থাকিব লাগিব, y থাকিব লাগিব, তেতিয়া ফাংচনটো এক কৰে। মানে সাধাৰণ অৰ্থত বুজিবৰ কাৰণে ফাংচন এটা হ'ব, শ্ৰোতাও থাকিব লাগিব আৰু কি যিজন মানে গান গাব তেওঁ থাকিব লাগিব, দুইটাই থাকিব লাগিব, তেতিয়াহে হ'ব কানেকশ্যন। আৰু মাজত কি থাকিব লাগিব, কানেকশ্যন কৰা মাধ্যমটো থাকিব লাগিব, যেনে মাইক এটা থাকিব লাগিব। এতিয়া দুৰ্ভাগ্য, ধৰক মোৰ এটা মাইক আছিলে, এডাল ছিগি পেলাই পৰি গ'ল, আৰু য'ত পৰি গ'ল তাত 1000 তেনেকুৱা একেধৰণৰ মানে ৱায়াৰ পৰি আছিলে, বিপদ হৈ গ'ল। এডাল যদি পৰি আছিলে আপুনি নিজে কানেক্ট কৰি লগাই দিব পাৰিব। কিন্তু বৰ দুখৰ কথা যে মাইক ঠিকে চলি আছিল, গোলক বৃন্দাবন কানেকশ্যন ভাল আছিল, মাইকডাল ছিগি গ'ল আৰু য'ত পৰিলে তাত হাজাৰ হাজাৰ অসংখ্য তেনেকুৱা একেধৰণৰ বস্তু পৰি আছে, চব মিক্স হৈ গ'ল। এতিয়া আপুনি এডাল আনি ট্ৰাই কৰক, হেল্ল' হৰে কৃষ্ণ কেন ইউ হিয়াৰ মি, নট ৱৰ্কিং, হৰে কৃষ্ণ কেন ইউ হিয়াৰ মি, নট ৱৰ্কিং। আপুনি কৰি থক আৰু হাজাৰ হাজাৰ বাৰ কষ্ট কৰক, বৃথা শ্ৰম হি কেৱলম, আপোনাৰ কষ্ট হ'ব। বুদ্ধিয়কৰ কথা কি, মাইক মেনজন বিচাৰি যাওক। হোৱাৰ ইজ দ্য মাইক মেন, উইজ দ্য টেকনিচিয়ান, প্লিজ কাম এণ্ড হেল্প মি। মোৰ এডাল ডিছকানেক্ট হৈ গ'ল, আপুনি এডাল, তেওঁ জানে ৰঙা নীলা সেউজীয়া কোনডাল আচল কানেকশ্যন জানে, সেইডাল আনি একেবাৰতে লগাই দিব, হেল্ল' হৰে কৃষ্ণ, য়েছ কৃষ্ণ ক'ব আই এম গেটিং ইউ। গতিকে এই মাইক মেনজন হৈছে গুৰু, এই মাইক মেনজন হৈছে শিক্ষাগুৰু, পৰম্পৰা ধাৰত থকা, য'ৰ ত'ৰ পৰা ৰাস্তাৰ মানুহ এটা আহি পেলাই কৰিলে নহ'ব। এই গোটেই ছেটটোৰ লগত যাৰ সম্পৰ্ক আছে, এইটো পৰম্পৰা, ছেটটো কৃষ্ণ, আমি মাজৰ সংযোগ, যি জানে কৃষ্ণ আৰু আমাক দুইকে যি জানে, তেওঁহে কানেকশ্যনডাল লগাই দিব পাৰিব। গতিকে সংযোগ স্থাপন সম্ভৱ। এতিয়া প্ৰথম কথা হ'ল ভক্তি সম্ভৱ যদি পুনঃ সংযোগ হয়, পুনঃ সংযোগ স্থাপন সম্ভৱ যদিহে পৰমেশ্বৰৰ লগত আমাৰ সম্বন্ধটো আমি জানো আৰু উপলব্ধি কৰোঁ। We must know what is my relation with Krishna, and knowing is not enough. I must realize the relation between me and Krishna. Krishna Hari Param Pita, he is the Supreme Father, Param Ishwar, he is the Supreme Controller, Suridam Sarvabhutanam, he is the well-wisher of all. জানিব লাগিব তেওঁৰ বিষয়ে। একালা ঈশ্বৰ কৃষ্ণ, বাকী সবাই ভৃত্য, that is one and one only Krishna, and all are his dear servants, and he is asama uddha. No one is equal to him, or no one is above him, and we are parts and parcel of Krishna. Mabevo angsha jivo luke jivo bhuto sanatana manasasthani indriyani prakriti sthari karsati. আমি ছটা ইন্দ্ৰিয়, মনকে ধৰি ছটা ইন্দ্ৰিয় আমি কি কৰি আছো, বিভিন্ন ধৰণৰ কষ্ট কৰ্মবোৰ কৰি আছো। আমি পাহৰি গৈছো যে মামেব অংশ জীৱ লোকে, ভগৱানে কৈছে মোৰ চব অংশ, বুজিব লাগিব। এইটো বুজাহে হ'ল, জ্ঞানহে পালো, এতিয়া উপলব্ধি কৰক। যেতিয়া আমি এই আমাৰ অৱস্থানটো, আমি ক'ত আছো আচলতে, এইটো নিশ্চিত হৈ যাব যে আমাৰ স্বৰূপটো হৈছে নিত্য কৃষ্ণ দাস। চৈতন্য চৰিতামৃতত কোৱা হৈছে জীৱেৰ স্বৰূপ নিত্য কৃষ্ণ দাস। আৰু তেতিয়া আমি সচেতন হৈ যাম, আৰু শুদ্ধ চেতনাৰে আমি কি কৰিম, প্ৰেমময় ভক্তিযুক্ত সেৱাত নিবিষ্ট হ'ম। চাব দেই, মই গোটেই বস্তুটো আপোনাক ক্ৰমমতে কৈ আছো। ভক্তিৰ ৰস লাগে, ভক্তিৰ ৰস পাবৰ কাৰণে আমাক কৃষ্ণৰ লগত পুনৰ্স্থাপন অৱশ্যে হ'ব লাগিব। কৃষ্ণৰ লগত পুনৰ্স্থাপন হ'বৰ কাৰণে কৃষ্ণ কোন জানিব লাগিব, আৰু কৃষ্ণৰ লগত আমাৰ কি সম্বন্ধ বুজিব লাগিব। আৰু তাৰ পাছত এইখিনি জনাৰ পাছত আমি আমাৰ অৱস্থানটো, our constitutional position, we should pretty sure যে আমাৰ এইটোৱেই অৱস্থান, আৰু আমি সেইটোত সন্তুষ্ট থাকিব লাগিব। জীৱৰ স্বৰূপ হয় নিত্য কৃষ্ণ দাস। আৰু এইটো হোৱাৰ পাছত লক্ষণ দেখা দিব যে we start doing some
লাভেবল ডিভোশনেল সার্ভিস। আমি তেতিয়া প্ৰেমময় ভক্তিযুক্ত সেৱাৰ প্ৰতি আকৃষ্ট হওঁ। আমি নিজকে নিবিষ্ট কৰোঁ প্ৰেমময় ভক্তিযুক্ত সেৱা। আৰু শুদ্ধ চেতনা শব্দটো খুব দৰকাৰী ইয়াতে। মই বাৰ বাৰ কৈছোঁ যে আমাৰ চেতনা শুদ্ধ হ'ব লাগিব, তেতিয়া আমি সচেতন হ'ম আৰু আমি ভক্তিযুক্ত সেৱাত ধাবিত হ'ম। কাৰণ আমি নজনাকৈ আমাৰ চেতনাবিলাক আমাৰ কুলসিত হৈ থাকে। Our consciousness is contaminated by many impurities. নাজানো, কিন্তু আমি নিজকে চফা বুলি ভাবোঁ। মই লেতেৰা চোলা এটা পিন্ধি ফুৰিছোঁ, আজি 4 দিন হ'ল ধোৱা নাই, দেখাত চফা, কিন্তু এইটো ঘামেৰে অলৰেডি সিক্ত হৈ আছে, গতিকে ইয়াৰ পৰা দুৰ্গন্ধ বাহিৰ হৈছে। মোক এজন বেলেগে ক'ব নহয়, মইতো নিজে খুব চফা বুলি ভাবিছোঁ। Apparently look clean, but what happened? Because of this internal dirt is not good. এইটো ইম্পিয়ৰ। এতিয়া এই ইম্পিয়ৰিটিজবোৰৰ বাবে আমাৰ কি হয়, জাগতিক বস্তুবিলাক যিবিলাক ৱৰ্ল্ডলি থিংছ, এইবিলাকৰ প্ৰতি আমি আকৃষ্ট হওঁ। আৰু আটাইতকৈ দুখৰ কথা, সেই বস্তুবিলাককে আমি সুখৰ উৎস, we consider them to be the source of happiness, pleasure. আমি ভাবোঁ তাতেহে আচল সুখটো আছে। দুখটো ক'ত? মোৰ চেতনা শুদ্ধ হোৱা নাই। সেইকাৰণে কি কৰোঁ আমি? সাপডালক হাৰ বুলি ভাবোঁ, গাৰ্লেন্স বুলি ভাবোঁ। হাৰ বলিয়া গলাই পৰিলি মন, সমন কিংকৰ চাপ। বিষাক্ত সাপডাল কোনোবাই ডিঙিত পিন্ধি লৈছে কি বুলি? হাৰ বুলি, মালা বুলি। তাৰপাছত কুঁহিয়াৰ বুলি কাঠ চুচি আছে, কুঁহিয়াৰ ভাবিছে কুঁহিয়াৰ, আৰু তাক খুব চুচিছে। ইক্ষদণ্ড বুলি কাঠো চুচিলি মন, কেমনে পাইবি মিঠা। মিঠা কেনেকৈ পাবা? তুমি কাঠে চুচি আছা। তুমি যিডাল পিন্ধি আছা হাৰ বুলি, সেইডাল সাপ তোমাকে দংশন কৰিব, তুমিয়েই মৰিবা। আমি একোটা ডাঙৰ জুইক সাবটি লৈছোঁ ঠাণ্ডা পাম বুলি। শীতল বলিয়া আগুন পহলি মন, পাইলি বজৰ তাপ। ভীষণ তাপ পাম। আপোনালোকে জানে পলাশ আৰু আমাৰ চম্পা ফুলৰ মাজত মূলগত পাৰ্থক্য কি? দেখাতটো দুয়োটাই ধুনীয়া, এটা অলপ অৰেঞ্জ, এটা ৰেডিজ ইন কালাৰ। পলাশকটো মানে ফৰেষ্ট ফায়াৰ বুলি কয়, তাৰ নাম আছে। আৰু চম্পা ফুল অতি সুগন্ধ, ইয়াত থাকিলে একদম বহুত দূৰৰ পৰা সুগন্ধি পোৱা যায়। বনচম্পা, বহুত চম্পা আছে। জানো, এতিয়া পলাশ ফুলটো মই ধুনীয়া দেখি পেলাই ছিঙি আনিলোঁ, ভাবিছোঁ ইয়াৰ পৰা বহুত সুগন্ধি পাম, আৰু খুব ঘ্ৰাণ ল'ব চেষ্টা কৰিছোঁ। মোৰ কি হ'ব? পলাশ ফুলত বহুত পোক থাকে, কীট থাকে, আৰু এইবোৰ চব নাকত সোমাব, মই মৰি থাকিম। সৌৰভৰ আশে পলাশ চুইলি মন, পলাশ চুকিলি, শুনিলি, কি পালে? না চাতে পহিল কীট, নাকত সোমাই গ'ল কীট। এই হৈছে আমাৰ অৱস্থা। আমি ইম্পিউৰিটিজবিলাকৰ কাৰণে জড়জগতৰ বস্তুৰ প্ৰতি আকৃষ্ট হোৱাটোৱেই যথেষ্ট নহয়। তাৰ পাছত আমাৰ ভ্ৰান্ত ধাৰণা হৈছে তাতেই আচল সুখ পাম, আৰু সেইবিলাক আমাক যথেষ্ট দুখ দিছে। কিন্তু জড় আসক্তি এটা আমাৰ কাৰণ। তাৰ পাছত আকৌ কেতিয়াবা কি হয়, জড়জগতখনক আমাৰ মানে বস্তুবিলাকক আমাক ভয় সঞ্চাৰ কৰে, আমি ভয় খাওঁ। ধৰক মই বহুত কষ্ট কৰি টকা পইচা গোটালোঁ, টকা পইচাই মোৰ ভয়ৰ কাৰণ হয়। তো মই ৰাখিব পাৰিম নাই, মোৰ ল'ৰা ছোৱালীয়ে নষ্ট কৰি দিয়ে নেকি, চোৰ আহি লৈ যায় নেকি, ইনকাম টেক্স আহে নেকি। গতিকে আমাৰ সেইখিনি আকৌ আমাক কি দিছে? আমাৰ দুখৰ কাৰণ হৈ পৰিছে। গতিকে আকৌ আসক্তি কমি যায়, নিৰাসক্ত হৈ যাওঁ। গতিকে আমি ভীত হৈ যাওঁ, ভয় লাগে। গতিকে এই ডিষ্ট্ৰেক্ট হৈ যাওঁ। আনিলোঁ বহুত বস্তু, গোটালোঁ, কিন্তু উই গেট থ্ৰিটেন, আমাৰ ভয় লাগিছে। গতিকে এই যে আমাৰ আইদাৰ এফেকশ্যন, বস্তুৰ প্ৰতি খুব আসক্তি হৈছে। সৌৰভত আমি পলাশত সৌৰভ বিচাৰি গৈছোঁ, জুইত আমি শীতল বিচাৰি গৈছোঁ, কাঠত আমি মিঠা বিচাৰি গৈছোঁ। এইবোৰ গৈ আমাৰ আসক্তি সেইবোৰ। আৰু গৈ যেতিয়া গম পালোঁ, তেতিয়া আমাৰ নিৰাসক্তি আৰম্ভ হয়, ভয় হয়। এই সকলোবিলাক প্ৰক্ৰিয়াই আমাক কি কৰিছে? সময় নষ্ট কৰিছে, আৰু আমাৰ কৃষ্ণৰ লগত যিটো সম্বন্ধ স্থাপন, সেইটো আমাক বাধা জন্মাইছে। Connection with Krishna get interrupted either because of our affection to the worldly things or our distraction and
থ্ৰেটনিং বাই দ্য ৱৰ্ল্ডলি থিংছ। কোনোটোৱে আমাক সহায় কৰা নাই। গতিকে এই ইম্পিউৰিটিবিলাক আমাৰ ভক্তি জীৱনত এই ভক্তিটোত মানে বেমাৰটো আমাৰ বঢ়াই থাকিব। স্পিৰিচুৱেল যিটো ডিজিজ এইটো বঢ়াব। আৰু এই ৰোগবিলাকৰ নিবাৰণৰ উপায় হ'ল, একমাত্ৰ উপায় হ'ল আমাৰ যিটো লষ্ট কানেকশ্যন, ভগৱানৰ লগত যিটো হেৰুৱা সম্পৰ্ক, সেইটো পুনঃ স্থাপন কৰা। গতিকে প্ৰথম অৱস্থাত আমি যদি ৰস নেপাওঁ, তথাপি প্ৰেমময় ভক্তিযুক্ত সেৱাটো এটা ঔষধ হিচাপে এটলিষ্ট এজ মেডিচিন গ্ৰহণ কৰিব লাগিব, অভ্যাস কৰিব লাগিব, অনুশীলন কৰিব লাগিব, চৰ্চা কৰি থাকিব লাগিব। কাৰণ কলি যুগত আটাইতকৈ সৰল ভক্তিযুক্ত সেৱাটো হৈছে হৰিনাম। প্ৰথমতে টেষ্ট পোৱা নাই, যেনেকৈ আমাৰ চব যেতিয়া আমাৰ অসুখ অশান্তি হয়, ডাক্তৰে মোৰ যদি আপোনাৰ কাইলৈ মেলেৰিয়া হয়, ডাক্তৰে মোক কুইনাইন খাব দিয়ে। কুইনাইনৰ টেষ্টটো সকলোৱে জানে, একদম তিতা। আৰু জণ্ডিজ হয় যাৰ, সি জিভাখনেৰে কি কয়, চব বস্তু তিতা দেখে, মিঠাও তিতা পায়। দৰৱটো খাওঁতেও ভাল নালাগে, কিন্তু সি আক্ৰান্ত। কেটৰেক্ট হৈছে, মোৰ চকু চফা কৰিব লাগিব, 3 দিনমান বৰ কষ্ট হয়। চকুত ডাক্তৰে কিবা কিবি ঔষধ দি ঠিক কৰিব। কিন্তু প্ৰথম অৱস্থাত ঔষধটো গ্ৰহণ কৰিব লাগিব, কাৰণ আহি থকা দিনটো মোৰ অমৃতময় হৈ আছে। প্ৰথমতে বিষাক্ত, কিন্তু পাছলৈ মোৰ অমৃত আহি আছে। গতিকে আমি হতাশ হ'ব নালাগিব, কাৰণ নামেই অতি সহজে হৰিৰ লগত সংযোগ স্থাপন কৰিব পাৰে। আৰু তেতিয়াই আমি স্বাভাৱিকভাৱে, নেচাৰেলি, আনন্দৰে, জয়ফুলি আৰু শাশ্বতভাৱে, ইটাৰনেলি ভক্তিটো আস্বাদন কৰিব পাৰিম। মানে ভক্তি আস্বাদন কৰিলেই নহ'ব, আমি কৃষ্ণৰ লগত সংযোগ স্থাপনটো নেচাৰেল হ'ব লাগিব। 1 নম্বৰ, ইট শুড বি নেচাৰেল। 2nd, ইট মাষ্ট বি জয়ফুল। এণ্ড 3rd, ইট মাষ্ট বি ইটাৰনেল। আজি জন্মাষ্টমী আহি আছে, 7 তাৰিখ, এইকেইদিন আনন্দ, তাৰপিছত নিৰানন্দ। আনন্দ ভৰি যায়, নিৰানন্দ দূৰে যায়, খুব গাওঁ। আনন্দ ভৰি যায়, নিৰানন্দ দূৰে যায়, আনন্দৰ সীমা নাই, নিৰানন্দ দূৰে যায়। কিন্তু কেইদিনমান পাছত কি হয়, নিৰানন্দ ভৰি যায়, আনন্দ দূৰে যায়। এইটো হৈছে শাশ্বত নহয়। গতিকে আমাৰ কানেকশ্যনটো আমি এষ্টাব্লিছ কৰিব লাগিব। তাৰপিছত ইট শুড বিকাম নেচাৰেল, এণ্ড উই মাষ্ট গেট জয় এভৰি ডে, এণ্ড দেয়াৰ বাই ইট শুড বি ইটাৰনেলি ইষ্টাব্লিছড। সেইকাৰণে লাহে লাহে আমাৰ তেতিয়া তিতা ঔষধটো মিঠা মিঠা লগা হৈ যায়। লাহে লাহে আমাৰ নিৰাশ বস্তুটো ৰসময় হৈ উঠে, ৰসময় ভকতি হৈ উঠে। ভগৱদ গীতা চেপ্টাৰ 18 ভাৰ্ছ নম্বৰ 37 কি কৈছে? পৰিণামে অমৃতো পমম। আদিতে মানে আৰম্ভতে বিষতুল্য, আৰু পৰিণামে মানে শেষত গৈ কি হয়, অমৃত হৈ যাব। গতিকে মই সামৰিব বিচাৰিছোঁ যে গীতাৰ পাঠ শ্ৰৱণত পৰ্যাপ্ত পৰিমাণৰ ৰস আস্বাদন কৰিবলৈ ভক্তিযুক্ত সেৱাসমূহ প্ৰথমে ঔষধ হিচাপে গ্ৰহণ কৰিব লাগিব, অভ্যাস কৰিব লাগিব, কষ্টৰে চৰ্চা কৰিব লাগিব, অনুশীলন কৰিব লাগিব, আৰু সিয়ে কালক্ৰমত পাছলৈ গৈ অমৃতলৈ ৰূপান্তৰিত হ'ব আৰু আমাক বিমল আনন্দ প্ৰদান কৰিব। গতিকে মোৰো অলপমান কিবা সেৱা আছে, গতিকে আপোনালোক ৰাইজে মোক ইমানতে অনুমতি দিলে মই বিৰাম কৰিব বিচাৰিছোঁ, আৰু আশা ৰাখিছোঁ অহা দ্বিতীয় যিটো শনিবাৰ তাত আপোনালোক সকলোকে আকৌ এনেকৈ লগ পাম। আৰু আপোনালোকে মোক এই 15 দিন আৰু বাকী আছে, এইকেইদিন মোক আপোনালোকে কৃপা কৰিব, ভগৱানক অলপমান প্ৰাৰ্থনা কৰিব, মই যেন আপোনালোকৰ আৰু ভগৱানৰ মাজত থকা যিটো সম্পৰ্ক তাত ব্যাঘাত নহওক। আপোনালোকৰ ব্যাকুলতা ভগৱানৰ কথা শুনিবলৈ মই শ্ৰদ্ধাৰে এইটো গ্ৰহণ কৰিছোঁ, আৰু ভগৱানৰ আপোনালোকৰ ওপৰত যি কৃপা, যে এওঁলোকক ব্যাকুলিত মানুহবিলাকক মই অলপমান ভগৱানৰ কথা ভগৱানে ক'ব বিচাৰিছে, য'ত মোক আহিলা হিচাপে এজ এন ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছে, তাৰ বাবে আপোনালোকে যেন ভগৱানক প্ৰাৰ্থনা কৰে। হৰে কৃষ্ণ। ইয়াতে বিৰাম কৰিছোঁ। হৰে কৃষ্ণ।